মই 4-5 বছৰ আলফাতে আছিলোঁ আলফাত মোক ধৰিছিলোঁ পিছত আৰ্মিয়ে মই এতিয়া হাজিৰা কৰিছিলোঁ মানুহৰ ঘৰত আলফালে যোৱাৰ আগত মই হাজিৰা কৰিছিলোঁ মই মৰণা মাৰি দিছিলোঁ মই বেৰ লিপি দিছিলোঁ মাষ্টৰৰ পিয়ল কৰিছিলোঁ মই তেতিয়া মই হাজিৰা কৰিছিলোঁ তেনেকৈ চলিছোঁ মই লোকৰ পেণ্ট পিন্ধি মেট্ৰিক দিছিলোঁ তুমি কিয় ফোন নধৰা মই ইমান বাৰে বাৰে তোমালৈ ফোন কৰোঁ কিয় ফোন নধৰা ভূপেন দা মই তন্ময় মই কেঞ্চাৰ বেমাৰী জানা মৰি নাথাকো আৰু এই তোমাৰ গান শুনি মই জীয়াই আছো ইমান দিন জীয়াই আছো তোমাৰ গান শুনি যিমান দিন জীয়াই থাকিম তোমাৰ গান শুনি জীয়াই থাকিম ভূপেন দা মই যে তোমাক ফোন কৰি থাকো মোৰ একো স্বাৰ্থ নাই জানা মই তোমাক ভাল পাওঁ বহুত ভাল পাওঁ মই তোমাৰ বাবে জীয়াই আছো তোমাৰ গানৰ বাবে জীয়াই আছো তুমি ভুল নুবুজিবা ভূপেন দা কোনো স্বাৰ্থ নাই এটাই স্বাৰ্থ তুমি গান গোৱা আমি গান শুনি যাওঁ ভূপেন দাও মই যামগৈ কিন্তু মই আকৌ জন্ম হ'ম ভূপেন দা তোমাৰ এটা মিঠা গান হৈ এটা সময়ত মই চাহ খাবলৈ মাত্ৰ এজনী ছোৱালীৰ দেখি মই চক খাই গৈছিলোঁ তাৰমানে এই ছোৱালীজনীহঁতে মোৰ মৃত ভণ্টি ইমানেকে মোৰ ভণ্টি মৃত্যুৰ কেইদিনমানৰ পিছতে গৈছিলোঁ মই মই মানে সহ্য কৰিব পৰা নাই মই মাকক কৈছিলোঁ যে বেয়া নাপায় যদি ছোৱালীজনী মই এবাৰ চুই চাওঁ নেকি তোমাৰ একোৱেই নহয় কাৰণে তোক মই মৰম কৰিছিলোঁ চেনেহ কৰিছিলোঁ এইবাবেই যে তই মোৰ একোৱেই নহয় চালা দেউতাৰৰ ওচৰত টিউশ্যন কৰিবলৈ যাওঁ মনে মনে তোৰ চকুলৈ চাওঁ আৰু তই চালে চকু নমাই আনো এইবাবেই যে তই মোৰ একো নহয় বিয়া হৈ গুচি গলি বিয়া উৰণি ললি হোমৰ কাষত বহিলি তোৰ হোমৰ কাষত বহি মোৰ চিঞৰি কান্দিবলৈ মন গৈছিল বুকুত ভুকুৱে কান্দিবলৈ মন গৈছিল নাকান্দিলোঁ এইবাবেই যে তই মোৰ একোৱেই নহয় যা আন্তৰিক অন্যতা এপিছডলৈ মই দৰ্শকসকলক আমন্ত্ৰণ জনাইছোঁ আজি আমাৰ লগত এনে এজন অতিথি আছে অসমৰ ভ্ৰাম্যমান জগতৰ মহাতাৰকা যাৰ অভিনয় চাই প্ৰেক্ষাগৃহত দৰ্শকে চকুলো টুকে যাৰ অভিনয় চাই দৰ্শকে প্ৰেক্ষাগৃহত হাঁহিত পাগৰি পৰে স্তব্ধ হৈ পৰে কোনো সময়ত এক সাৱলীল কণ্ঠৰ অধিকাৰী যাক অসমৰ ৰাইজে ট্ৰেজেডি কিং হিচাপে আখ্যা দিছে তেওঁ হৈছে আমাৰ অতিকৈ মৰমৰ অসমৰ ৰাইজৰ অতিকৈ মৰমৰ প্ৰিয় শিল্পী মৃদুল ভূঞা নমস্কাৰ আন্তৰিকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ দৰে নাটক কৰি ভাত খোৱা মানুহক ইয়ালৈ মাতি আনি মনৰ খবৰ ল'বলৈ বিচৰাৰ কাৰণে মই আন্তৰিক কৃতজ্ঞতা তথা মই অনুষ্ঠানটোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ দাদা সেয়া আপোনাৰ মহানতা আপুনি যে আমাৰ ওচৰলৈ আহিছে আমিহে আচলতে বহুত কৃতজ্ঞ আপোনাৰ ওচৰত নাই আমি প্ৰত্যেকৰ বাবে মানুহে মানুহৰ বাবে যে ভূপেন দাই কৈছিলে প্ৰত্যেকৰ বাবে তোমাৰ কাৰণে মই মোৰ কাৰণে তুমি মোৰ মনৰ খবৰ ল'বলৈ যেনেকৈ আজি তুমি আহিছা সময় নষ্ট কৰি মই আহিছোঁ মোৰ মনৰ খবৰ দিবলৈ এই মনৰ খবৰ ল'বলৈ দিবলৈ আজিকালি মানুহৰ সময় একেবাৰে নাই গতিকে তাৰ মাজতো আজি ইমান ধুনীয়া সন্ধিয়া ৰাতিপুৱা এটা তুমি মোক মাতি আনিছা মনৰ খবৰ লৈ তোমাৰ মনৰ খবৰ মোৰ মনৰ খবৰ ৰাইজক দিবলৈ এইটো কাৰণে মই চিৰকৃতজ্ঞ মইতো আজি দিনটো বিশেষভাৱে মনত ৰাখিম কাৰণ আপুনি মই বেলেগৰ কথা নকয়ে মই নিজে আপোনাক বহুত ভাল পাওঁ ইমান দিনকে আপোনাক ময়ো মাজে মাজে কেতিয়াবা নাটক কৰোঁ আৰু আপোনাক বহুত ফল' কৰোঁ মানে আপোনাৰ অভিনয় খুব ভাল লাগে গতিকে মই আজি অলপ নাৰ্ভাছো হৈছোঁ নাই আমি খুব গৌৰৱকে কথা পাতিম খুব ঘৰুৱাকে কথা পাতিলে মনৰ কথাবিলাক অকৃত্ৰিমভাৱে ওলায় গতিকে তেনেকে প্ৰশ্ন কৰিবা কোনো ইয়াত ফৰ্মেলিটি কথা নাই আমি কথা পাতিম মগৰ ঘৰলৈ আহিছোঁ চাহ খাইছোঁ ঠিক আছোঁ এতিয়া বহি কথা পাতিম আড্ডা মাৰিম ইমানে আৰু দাদা সেইদিনাখন এটা কথা শুনিলোঁ আপোনালোকৰ সহ অভিনেতা পদ্ম বৰাৰ ল'ৰাটো এতিয়া নাৰ্ছিং হোমত এতিয়াও মৃত্যুৰ সৈতে যুঁজি আছে সঁচাকৈ বহুত বেদনাদায়ক খবৰ আৰু দাদা তেনেকুৱা এটা মুহূৰ্ততো নাটক কৰি থাকিব লগা হৈছে হয় গতিকে মই মোক কুৱেশ্যনটো এইটো যে আপোনালোকে কেনেকৈ মটিভেট হৈ থাকে নিজক কেনেকৈ মটিভেট কৰি ৰাখে ইমান এটা বেদনাদায়ক খবৰৰ পিছতো আপোনালোকে মানুহক হমাব লগা হৈছে তাৰমানে কি হয় আমি নাটক কৰি ভাত খোৱা মানুহবিলাক বিশেষকৈ ভ্ৰাম্যমানৰ মানুহবিলাকে আমি খুব লাইভ শ্ব' আমাৰ আমি কৰি আছোঁ মানুহে চাই আছে ইয়াত কোনো কাট নাই
ইয়াত মানসিক জগত মোৰ কি চলি আছে তাত দৰ্শকৰ কোনো আহে নাযায় কাৰণ দৰ্শকে নাজানে আজি পদ্মবৰাৰ কথাটো এটা ভয়ংকৰ এটা অৱস্থাত এজন মানুহ যিজন মানুহৰ সৰু ল'ৰাটো মৃত্যুৰ লগত যুঁজি আছে অলমষ্ট ল'ৰাটো মৃত্যু বুলি গম পাইছে মাত্ৰ অকণৰ কাৰণে তেওঁ পাণ ব্ৰাইটো ওলাই যোৱা নাই তাৰপিছত জনাৰ পিছতো এজন মানুহে আহি পেলাই গুৱাহাটীৰ আদালত নাটক কৰিছে ইয়াৰ কাৰণে মই প্ৰথমতে প্ৰমোদাক মোৰ ফালৰ পৰা আন্তৰিক সেৱাও জনাইছো এটা ইণ্ডাষ্ট্ৰী জীয়াই ৰখাৰ স্বাৰ্থত তেওঁ যিখিনি মহান ত্যাগ কৰিছে এইটো হ'ল চৰম সীমা মোৰ নিজৰ ব্যক্তিগত জীৱনতো মোৰ ভণ্টি ক্লাছ 8ত থাকোঁতে মোৰ ভণ্টিক মই চিতাত তুলি দি মই নাটক কৰিছিলোঁ সেই সময়ৰ সেই দুখটো মই আজি 3 দিন আকৌ অনুভৱ কৰিছোঁ প্ৰমোদাৰ মুখলৈ চাই আমি নাটক কৰিব পৰা নাই অকল আমিয়ে নহয় আমাৰ গোটেই টিমটোৱে প্ৰমোদাৰ মুখলৈ চাই নাটক কৰিব পৰা নাই আৰু আমাৰ সৌভাগ্য আমাৰ যিটো এইবাৰ ৰাজধানী নাটকৰ টিম টোটেল টিমটোৱে তেওঁক যিমান পাৰোঁ আমি ছাপোৰ্ট দিছোঁ আৰু তেওঁক মই বাৰে বাৰে কৈছোঁ যদি আপুনি নকৰে কৰিব নোৱাৰে তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই আমি কিবাকৈ থিয়েটাৰখন চলাই দিম আৰু তেওঁ কৈছে নাই মই যিমান দূৰ পাৰোঁ কৰিম গতিকে তেওঁ কৰিলে তেওঁ কৰি আছে আৰু যিখিনি তেওঁ কৰিব নোৱাৰা কাইলৈ পঢ়িলে তেওঁ কৰিব নোৱাৰিবও পাৰে এদিন দুদিনৰ কাৰণে মৃত্যু চিৰসত্যটো মানি ল'বলগীয়া হ'ব পাৰে কাইলৈ পঢ়িলে ভিতৰত বা আজিও হ'ব পাৰে কোনো ঠিক নাই তেতিয়া হয়তো আমাৰ দুদিনৰ কাৰণে অভিনেত্ৰী অকণমান অসুবিধা হ'ব আৰু সেইকাৰণে আমি এজন অভিনেতাও আনিছোঁ আৰু আমাৰ ইতিমধ্যে আমাৰ লগত কাম কৰা সহ অভিনেতাসকলে গোটেই আওৰাই আছে গোটেই চৰিত্ৰবিলাক কিবাকে আমি চলাই নিম কোনে কৰিব লগা কোনে ঠিক নাই কিন্তু এটা কথাই কওঁ কৰ্মদাক শক্তি দিয়ক কৰ্মদাৰ যিখিনি মানুহ এনেকুৱা বিপদত পৰিছে তেওঁলোকক শক্তি দিয়ক এনেকুৱা খবৰৰ মাজত আমি এটা সময়ত আবদ্ধ হৈছিলোঁ সেইটাৰ সময়ত মোৰ ভণ্টি ঢুকাইছিলে মোৰ ভণ্টি ঢুকাওঁতে মোক খবৰ দিছিল যে ভণ্টি ঢুকাইছে তেতিয়া মই ধেমাজি নাটক কৰি আছিলোঁ আপোনাৰ ছেম চিটুৱেশ্যন একেই আৰু মই নাটক কৰি আহি পেলাই পাওঁ সাৱতী হস্পিটেলত ভণ্টিৰ মৃতদেহৰ কাষত বহুত মানুহ আছিলে মোৰ মাও আছিলে মোৰ মায়ে কিন্তু গম নাপায় ভণ্টি থেকে ঢুকাইছিল তেতিয়া মনত আছে সেই ৰাতিটো বৰ্ষামুখৰ ৰাতি আছিল বৰষুণ আছিল মোৰ বন্ধু এজনৰ মুন্না বুলি কোৱা এজন বন্ধুৰ এম্বেচেডৰ ডিকিত মোৰ ভণ্টিক উঠাই আনিছিল বৰাহতো মই ডিকিত ভৰাই আনি মোৰ মাক মাজৰ চিটত বহাই মাক মই ধৰি আহিছিলোঁ মায়ে মাজে মাজে সুধিছিল যে ভণ্টি কি হ'ল কিয় নানিলি তেতিয়া কিছু চালান দি আছে কাইলৈ চালান শেষ হ'ব তেনেকৈ মই লৈ আহিছিলোঁ তাৰপিছত মই এতিয়াও মনত আছে প্ৰায় 1:30 বজাত ৰাতি 1:30 বজাত ঘৰৰ মানুহ হুলস্থুল কৰি আছিলে তেতিয়া আমি গাড়ীখন লৈ পেলাই ভণ্টিক লৈ আহিছিলোঁ আৰু মই গাড়ীৰ পৰা নামিয়ে পোনপ্ৰথমে মোৰ ৰিলেশ্যনৰ মানুহ এজনক কৈছিলোঁ যে ডিকিতে ভণ্টি আছে আৰু এনেকৈ কৈ মই পাগলৰ দৰে দৌৰিছিলোঁ ইমানেই দৌৰিছিলোঁ ক'লেও দৌৰিছিলোঁ একো ঠিক নাই ঠিকনাবিহীন দৌৰিছোঁ মই এটা কথা মনত আছে মই এইকাৰণে দৌৰিব লাগে যাতে ডিকিৰ পৰা ভণ্টিক উলিওৱাৰ পিছত ঘৰখনৰ যিটো অৱস্থা হয় সেইটো মই চাব নোৱাৰোঁ শুনিব নোৱাৰোঁ তাৰপিছত ভণ্টিক যেতিয়া সৎকাৰ কৰিব যেতিয়া বাঁহ ফুটিব খৰি ফুটিব সেই সময়খিনি মই হয়তো হজম কৰিব নোৱাৰিম ৰাতিলে মোৰ নাটকো আছে গতিকে তেনেকুৱা পৰিৱেশ বহুতৰে আমাৰ হৈছে কিন্তু প্ৰমোদাৰ কথাটো অকণমান বেলেগ ধৰণৰ প্ৰমোদা পুত্ৰ সুখত ভুগি আছে আৰু পুত্ৰজন এনেকুৱা এটা হৈ আছে মৃত্যুত দুৱাদলি লৈ আছে ইফাল হোৱা নাই ইফালে হোৱা নাই নাৰ্ছিং হোম আছে টকা পইচাৰ কথা আছে গতিকে ভগৱানে শক্তি সেইটোৱে আশা কৰিছোঁ আমি তো দাদা আপুনি 33 বছৰ পাৰ কৰিলে ভাই মোৰ প্ৰায় 30 বছৰ হ'ল 1993 চলি আছে 33 বছৰ চলি আছে তো এই 33 বছৰ পৰিক্ৰমাত আপুনি ভাই মোৰ কোনখিনি সময় সোণালী যুগ বুলি ক'ব মোৰ সময়খিনিও সোণালী যুগ ভাগ্যৱানৰ সোণালী যুগখিনিতে মই আছো ভাগ্যৱানৰ বহুত সোণালী যুগ পাৰ হৈছে ৰূপালী যুগ পাৰ হৈছে গোটেইখিনি অভিজ্ঞতাৰে পুষ্ট হয় নহয় কিন্তু মই যেতিয়া মই আছো 93 পৰা এতিয়ালৈকে মই আছো 1993 চনৰ 11 তাৰিখে মই হেমল থিয়েটাৰত যেতিয়া জইন কৰিছিলোঁ তেতিয়াৰ পৰা আজিলৈকে মোৰ বাবে ভাগ্যৱানৰ প্ৰতিটো দিনে সোণালী দিন প্ৰতিটো দিনে আশাৰ দিন হেঁপাহৰ দিন আৰু প্ৰতিটো দিনেই
খুব হাঁহি দিন ফূৰ্তি দিন সেইটো কাৰণে চাগে আপুনি ইমান ধুনীয়াকৈ মনোৰঞ্জন দিয়ে মোক মৰম কৰে বহুত মৰম কৰে মানুহে মোক মই নিজেও নাজানো মোক ইমান মৰম কৰে আচলতে আমি যিখন থিয়েটাৰত আছো সেই থিয়েটাৰখনৰ প্ৰচাৰৰ পৰা অকণমান দূৰত প্ৰচাৰ কম কৰিছিলে কিন্তু বিশ্বাস হৈছে মোৰ বহুত জড়িত হৈ থাকিল যে পূজাত হওক নলবাৰী ৰাসত হওক আজি নেহৰুবালিতে হওক বেক টু বেক ইমান থিয়েটাৰৰ পিছত কিন্তু বুকুৰ পোষ্টাৰখনত মৃদুল আছে কাৰণে বুকুৰ পোষ্টাৰখন চাই মোক চাবলৈ আহিছে আমাক মৰম কৰিছে আগৰ থিয়েটাৰ কেইখন চাইছো নেহৰুবালিত কিন্তু এই পৰিৱেশটো হোৱা নাছিল তিনিদিন যিটো পৰিৱেশ হৈছে সেইটো আপুনি গম নাপাব আমি নিজে মই এটা কথাই সকলোকে মই চিৰকৃতজ্ঞ অসমৰ ৰাইজ তথা নেহৰুবালি ৰাইজক যে কোনো প্ৰচাৰ প্ৰসাৰ নোহোৱাকৈ আপোনালোকে চাবলৈ আহিছে বহুত ভাল লাগিছে আৰু নমামি বোলা যিটো অনুষ্ঠানে আমাক নিমন্ত্ৰণ কৰিছে তেওঁলোককো মই কৃতজ্ঞতা জ্ঞাপন কৰিছো যে তেওঁলোকৰ যিমান চৰম কষ্ট তাৰ ফল তেওঁলোকে নেহৰুবালি দেখা পালে ভ্ৰাম্যমানলৈ বহু তথাকথিত গ্লেমাৰ আহিল গুচি গ'ল কিন্তু আপুনি চম্পক শৰ্মা মৃদুল চেতিয়া অৱেশ বৰুৱা তপন দাস প্ৰস্তুতি পৰাশৰ অঞ্জলি চেতিয়া এইসকলে কিন্তু ভ্ৰাম্যমানক মহিয়ান কৰিলে উচ্চৰ পৰা উচ্চতম ক্ৰীড়ালৈ লৈ গ'ল ভ্ৰাম্যমানক আচলতে আপোনালোক প্ৰকৃত গ্লেমাৰ তো আপোনালোকে অসমৰ ৰাইজক ভ্ৰাম্যমান থিয়েটাৰত বহুত দিলে তো মোৰ কুৱেশ্যনটো হ'ল আপুনি ভ্ৰাম্যমানৰ পৰা কি পাইছে মইতো ভ্ৰাম্যমানক কি দিছো মই নাজানো কিন্তু মোৰ সৰ্বস্ব আজি ভ্ৰাম্যমানৰ ওপৰত নিৰ্ভৰ ভ্ৰাম্যমানে মোক সকলো দিছে মোক যদি সোধে আপোনাৰ জন্ম মৃদুলৰ জন্ম এটা সন্তানৰ জন্ম নহয় যদি মৃদুল ভূঞাৰ জন্ম মৃদুলৰ জন্ম কিমান দিন হ'ল তেতিয়াহ'লে মই ক'ম আজি প্ৰায় 33 বছৰ হৈছে কাৰণ মৃদুলৰ জন্ম মই 33 বছৰ বুলি এইকাৰণে ধৰো মোক জন্ম দিছে অসমৰ ৰাইজে বহুত পৃথিৱীত মৃদুল আছে বহুত পৃথিৱীত বেলেগ বেলেগ আছে মানুহ আছে জন্ম হৈছে মৃত্যু হৈছে মোৰ মৃদুলক জন্ম দিছে অসমৰ ৰাইজে আজি 33টা বছৰ হৈছে 1993 চনৰ পৰা গতিকে মই ভ্ৰাম্যমানৰ পৰা মোৰ নামটোৱে পাইছো মই মোৰ চিনাকি মোৰ উশাহ নিশাহ চব এতিয়া ভ্ৰাম্যমান মোৰ বৃদ্ধ মা দেউতাৰ দৰৱ ল'ৰা ছোৱালীৰ টিউশ্যনৰ ফিজ ল'ৰা ছোৱালীৰ স্কুলৰ ড্ৰেছ ল'ৰা ছোৱালীৰ কিতাপ মোৰ নিজা জীৱিকা মোৰ লগতে আৰু 10জনৰ যি জীৱিকা নিৰ্ভৰ কৰিছে অকল থিয়েটাৰ গতিকে ভ্ৰাম্যমান থিয়েটাৰ আজি তাৰিখত মই কি দিছো সেয়া অসমৰ ৰাইজে বিচাৰ কৰিব মই কিন্তু ভ্ৰাম্যমান থিয়েটাৰৰ পৰা যিমানখিনি পালো মই একেবাৰে সুখী বহুত সুখী আৰু ইয়াতকৈ আৰু ভ্ৰাম্যমান থিয়েটাৰে মোক একো দিব নোৱাৰে আৰু মই যিমান দিন জীয়াই থাকোঁ আপোনালোকৰ মাজত মৃদুল হিচাপে এজন অভিনেতা হিচাপে মই সিমান দিন কিন্তু অসমৰ ৰাইজক বিশুদ্ধ নাটক দিয়াৰ চেষ্টা কৰিম আৰু বিশুদ্ধ নাটক জীয়াই দিয়াৰ চেষ্টা কৰা মানুহখিনি আজি জীয়াই আছে ভ্ৰাম্যমানত জীয়াই আছে আজি চম্পক দা ভৱেশ দা ইতিমধ্যে বিদায় লৈছে তপনদাও মাজে মাজে বিদায় লৈ আকৌ আহে বাৰু মৃদুল আছে মৃদুল বৰুৱা দাহত আছে বিৰাজ বল্লভটো ঢুকালে গতিকে এতিয়া যিখিনি মানুহে আমি ভ্ৰাম্যমানৰ কাম কৰি আছো এই মানুহখিনিৰ গৰিষ্ঠ সংখ্যকে চেষ্টা কৰি আছে যে ভ্ৰাম্যমানক কেনেকৈ ভ্ৰাম্যমান কৰি ৰখা হয় ভ্ৰাম্যমানৰ চৰিত্ৰ যি মানে অক্ষুণ্ণ কেনেকৈ ৰাখিব পৰা হয় তাৰ ওপৰত চেষ্টা কৰি আছে আৰু আমিও অসমৰ ৰাইজক কথা দিছো যে কোনো কাৰণতে ভ্ৰাম্যমানৰ চৰিত্ৰৰ পৰা নিজকে বিসৰ্জন নিদিওঁ ধন্যবাদ দাদা আৰু আপুনিতো বহুত দিছে ভ্ৰাম্যমানক আপুনি কোৱাৰ দৰে আপোনালোকৰ কাৰণেই কিন্তু আজি ভ্ৰাম্যমান আজিও আছে ৰাইজে আজিও প্ৰেক্ষাগৃহলৈ গৈ আছে নাটক চাবলৈ হয় আশীৰ্বাদ বহুত উত্থান পতন বহুত হৈছে দেখিছো আমি দেখিছো আমি ভ্ৰাম্যমান চাওঁ কাৰণে এইখিনি কথা নেহৰুবালি ৰাইজে নগাঁও ৰাইজে এইকাৰণে দেখে নেহৰুবালি সেই জেগাখনত আমাৰ কাৰণে পবিত্ৰ জেগাটো এই সন্ধিয়াটোত প্ৰায় জানুৱাৰী শেষৰ পৰা ফেব্ৰুৱাৰী শেষলৈকে একেৰাহ এতিয়াও আমি থিয়েটাৰ কৰি আছো কাষত এখন বনাই আছে পেণ্ডেল তৈয়াৰ কৰি আছো আমি যোৱাৰ দুদিনৰ আগত পেণ্ডেল ভাগিছে গতিকে এয়া মানুহে প্ৰতিখন নাটকৰ সোৱাদ পাইছে প্ৰতিজন অভিনেতাৰ অভিনয়ৰ সোৱাদ পাইছে প্ৰতিটো পৰিৱেশৰ লগত তেওঁলোক খাপ খাবলৈ চেষ্টা কৰিছে বা প্ৰতিটো সোৱাদেই তেওঁলোকে হৃদয়ঙ্গম কৰিছে সেইকাৰণে নেহৰুবালি মানুহে নাটক কোনখন ভাল হৈছে কোনখন নাটকক বেছি মানুহে বিশুদ্ধ নাটক বুলি ঘোষণা কৰিব পাৰিছে ইয়াত বৰ সুবিধা কাৰণ ইয়াত প্ৰায়খিনিয়ে চায় প্ৰায়খিনি নাটক 80%
আৰু দাদা আপোনাৰ 33 বছৰ কিন্তু কম নহয় 35-36 মানুহে ৰিটায়াৰমেণ্ট লৈ হয় আপুনি কণ্টিনিউ কৰি আছে ন মই কণ্টিনিউ কৰি আছো মই ইতিমধ্যে 3 বছৰৰ কাৰণে চুক্তি হৈ আছে হয় অহা বছৰ প্ৰথম সূৰ্য তাৰপিছত বছৰ বৰদৈচিলা তাৰ পিছৰ বছৰ মোৰ কথা বতৰা পাতি আছে কিন্তু আজি 2 বছৰৰ আগতে 3 বছৰ ৰিস্ক মই ল'ব বিচৰা নাই মানুহৰ ক'ত কি হয় ঠিক নাই গতিকে যদি মই ভাবো বা দেহে মনে যদি সবল হৈ থাকে আৰু সকলোতকৈ যদি মোৰ প্ৰতি মানুহৰ মনটো সবল হৈ থাকে তেতিয়াহ'লে মই বহুত দিন নাটক কৰাৰ মোৰ ইচ্ছা আছে আমি সেয়া আশা কৰিছো ধন্যবাদ আৰু দাদা এতিয়া অলপ যদি ডায়লগ শুনাই মই খুব ভাল পাম মানে ভুল নুবুজে ভূপেন দা বা ধৰি লওক আপোনাৰ ঠিক আছে মই ডেফিনেটলি আমি কিবা এটা কথা পতাৰ মাজত মানুহে বিশ্বাস কৰে আৰু যে মৃদুলে কিবা এটা ডায়লগ ক'ব আৰু তাৰ পৰা মঞ্চিত কেতিয়াও আমি নকৰো মই নহওঁ মই যদিও কাঠৰ মঞ্চত 3 ঘণ্টা নাটক কৈয়ে থাকো কিন্তু এই পৰিৱেশটো মই বেলেগ আৰু আন্তৰিক এই কথাটো নামটোৱে আন্তৰিক খুব ভাল লাগিছে দেই ব্ৰডকাষ্টটোৰ নাম আন্তৰিক ইয়াত আন্তৰিকতাৰে চব হৈ আছে আৰু মোকো আজি আন্তৰিকতাৰে তুমি লৈ আহিছা তাৰ পৰা আনিছা ব্ৰেকফাষ্ট কৰি আহিছা কথা পাতিছো গতিকে মই ডেফিনেটলি অসমৰ ৰাইজক আন্তৰিকৰ জৰিয়তে আন্তৰিকতাৰে দুটামান সংলাপ মই কৰি শুনাম এবাৰে মই আগতে ভূপেন দা ভুল নুবুজে খুব নাটক কৰিছিলো মই অকণমান এইখিনিতে বেলেগ এটা কথা কওঁ মই কিন্তু ভাগ্যৱানৰ অভিনেতা হিচাপে অকণমান অহংকাৰী হওঁ এটা কথা ভাবিহে দেই সেই অহংকাৰীটো মোৰ নিজৰ ভিতৰত মই শুওঁতে অহংকাৰ কৰোঁ পুৱা শুই উঠি ভাবোঁ যে মই ভূপেন দাৰ লগত বহুত সময় পাৰ কৰিলোঁ জীৱনত 2খন নাটক ভূপেন দাক লৈ থিয়েটাৰত হৈছিল এখন হ'ল শৈশৱতে থিয়েটাৰ ভাগ্যদেৱীত সেৱাপত বৰুৱা মিলুদাই লিখিছিলে তেখেত এতিয়া নাই আৰু এখন অভিজিত ভট্টাচাৰ্যই লিখিছিলে আবাহনৰ কাৰণে ভুল নুবুজিবা ভূপেন দা 2খন নাটকেই ভূপেন দাই চাইছে 2খন নাটকে মানুহে মোক হিয়া উজাৰি মৰম দিছে আৰু ভূপেন দাই নিজে মৃত্যুৰ অলপ দিন আগত মোৰ নাটকখন চাইছে মোক মাতি নিছে আমি ভূপেন দাৰ নিজৰ পৰা ঘৰটোত মই মোৰ পৰিবাৰ উদিতি তেতিয়া নাটক কৰিছিলে আমি এনেকে জিতেন শৰ্মা এনেকে বহুত গৈ পেলাই 1 ঘণ্টা সময় কটাইছিলো গতিকে মই ক'ব নোৱাৰাকে নিজে মনে মনে এইকণ সময় মোৰ অহংকাৰৰ সময় ভাল লগা সময় এইকাৰণে ভাল লগা সময় এটা সৰু কোঠাত ভূপেন দাৰ একেখিনি উশাহ নিশাহ আমি 1 ঘণ্টা লৈছিলো ভূপেন দাই এৰি দিয়া নিশা মই লৈছিলো মই এৰি দিয়া নিশ্চয় ভূপেন দাই উশাহ হিচাপে লৈছিলে কিমান ভাল লগা পৰিৱেশ আছিলে এতিয়া মই তাৰে এটা সংলাপ কৈছো তাত এটা তন্ময় নামৰ চৰিত্ৰ কৰিছিলো যিটো চৰিত্ৰই অসমৰ প্ৰতিজন মানুহৰ প্ৰতিনিধিত্ব কৰিছিল ভূপেন দাই ভাল পাইছিল বহুত ভাল আৰু আমি তাত এটা প্ৰমাণ কৰিব বিচাৰিছো গানে মানুহক কি পৰ্যায়লৈ নিব পাৰে গানে মানুহক কেনেকৈ জীয়াই ৰাখে তন্ময় নামৰ ল'ৰাটো কেঞ্চাৰ পেচেণ্ট আছিলে কেঞ্চাৰ ৰোগী আছিলে কিন্তু তেওঁ বিশ্বাস আছিলে এদিন ভূপেন দাক ভাল পায় ভূপেন দাক লগ পাব ভূপেন দাক লগ পোৱাটো মনে প্ৰাণে বিচাৰিছিল এটা ৰেডিঅ' লৈ ঘূৰি ফুৰিছিল এটা টেপ ৰেকৰ্ডাৰ লৈ ঘূৰি ফুৰিছিল ভূপেন দাক গান শুনি শেষ পৰ্যায় সেই ল'ৰাটো ফোন কৰে ফোন নধৰে এদিন শেষ অৱস্থাত শেষ চেষ্টা কৰিছিল আজি ভূপেন দালে ফোন কৰিম ভূপেনে ধৰিবও পাৰে তেতিয়াৰ পৰা সংলাপটো আৰম্ভ হৈছিল ইফালে ৰিং হৈ আছিল হঠাৎ ফোনটো দাঙিছিল ভূপেন দাই কৈছিল হেল্ল' কোনে কৈছে মই ভূপেন হাজৰিকাই কৈছো আৰু তন্ময় সেইখন পাগল হৈ গৈছিল ভূপেন দা মাতটো শুনি এই ভূপেন দা তুমি কিয় ফোন নধৰা মই ইমান বাৰে বাৰে তোমালৈ ফোন কৰো কিয় ফোন নধৰা ভূপেন দা মই তন্ময় মই কেঞ্চাৰ বেমাৰী জানা মৰি নাথাকো আৰু কিন্তু তোমাৰ গান শুনি মই জীয়াই আছো ইমান দিন জীয়াই আছো তোমাৰ গান শুনি যিমান দিন জীয়াই থাকিম তোমাৰ গান শুনি জীয়াই থাকিম ভূপেন দা মই যে তোমাক ফোন কৰি থাকো মোৰ একো স্বাৰ্থ নাই জানা মই তোমাক ভাল পাওঁ বহুত ভাল পাওঁ মই তোমাৰ বাবে জীয়াই আছো তোমাৰ গানৰ বাবে জীয়াই আছো তুমি ভুল নুবুজিবা ভূপেন দা কোনো স্বাৰ্থ নাই এটাই স্বাৰ্থ তুমি গান গোৱা আমি গান শুনি যাওঁ ভূপেন দাও মই যামগৈ কিন্তু মই আকৌ জন্ম হম ভূপেন দা তোমাৰ এটা মিঠা গান হৈ তোমাৰ এটা মিঠা কণ্ঠ হৈ ভাল লগা আছিলে খুব ভাল লগা আছিলে
খুব ভাল আছিলে এইটো ভলিবল ভূপেন্দ্ৰাৰ আছিলে গতিকে কথা বাঢ়ি যাওঁ পিছত আকৌ কম তো এতিয়া আপোনাক মই সুধিব বিচাৰিছোঁ 33 বছৰীয়া জীৱনকালত এই নাটকৰ মানে পৰিক্ৰমাটোত আপুনিতো বহুত নাটক কৈছে এনেকুৱা কোনটো চৰিত্ৰই আপোনাৰ জীৱনত মানে প্ৰভাৱ পেলাইছে যে সেই কেৰেক্টাৰটো ভাল সলনি কৰিছে আপোনাৰ জীৱনটো মানে কিছু মানে চেঞ্জ কৰিব নাটকে মানুহ সলনিও কৰে নাটকে মানুহৰ চৰিত্ৰ সলনি কৰে মনোজগত সলনি কৰে যি নাটক কৰোঁ নাটক কৰা মানুহবিলাকৰ মনতো ক'ৰবাত ৰেখাপাত কৰে আৰু মই যে আজি 33টা বছৰে মোক মৰম কৰা মানুহখিনিৰ কাৰণে মই কেইখনমান খুব ভাল ভাল নাটক উপহাৰ দিছিলোঁ প্ৰতিখন নাটকে মই ভাল বুলি ভাবোঁ তথাপিতো হেমুলত যেতিয়া মই প্ৰথম ভৰ্তি হৈছিলোঁ নাটক কৰিবলৈ তেতিয়া মহেন্দ্ৰ ভট্টাচাৰ্য ছাৰৰ আছিল অপহৰণ পিঞ্জৰা আছিল সেৱাবোধ বৰুৱাৰ মহেশ কটিলাৰ আছিল শুকুলা মেঘৰ চাহ মণিৰ বৰুৱাৰ আছিলে পশ্চিম চিনাকি এই মোৰ নাটকৰ যাত্ৰা আৰম্ভ তেতিয়াৰ পৰা এতিয়ালৈকে মই অজস্ৰ নাটক কৰিছোঁ গতিকে এই নাটকবিলাকৰ প্ৰতিটো চৰিত্ৰই কোনোবা দিশত মোক ৰেখাপাত কৰে কিন্তু মানুহৰ মনৰ ৰেখাপাত কৰা সকলোতকৈ ভাল লগা চৰিত্ৰ মানুহৰ বাবে এবং মানুহৰ মুখত শুনা মাতাল ঘৰা আছিলে শৈশৱতে ধেমালিতে আছিলে ভুল নুবুজা ভূপেন্দা মায়া মাথো মায়া মাজনীৰ শ্মশান যাত্ৰা মা কালী মৰম দিয়া মোক মাজনী মনৰ মানুহ অজস্ৰ আছে মা দেউতা মাইনা যিখনে মোৰ পৰিবাৰৰ গীতো অভিনয় কৰিছিল মাছ নিশা মনে মনে মাছ নিশা চিঞৰ মানে প্ৰতিখন নাটকে প্ৰতি বছৰে আপোনাৰ দুখনমান নাটক হয় ভাল হয় আৰু শেহতীয়াকৈ মই কৰি আছোঁ এতিয়া এইবছৰ কৰিছোঁ আৰু অহা বছৰ কৰিম এখন অকণ বেলেগ ধৰণৰ নাটক মোৰ চকুলোৰে একাপ চাহ বুলি নামটোৱে বেছি কম মোৰ চকুলোৰে একাপ চাহ অভিজিতৰ আৰু এখন নাটক কৰিম নষ্ট পুৰুষ এখন প্ৰশান্ত মেনাৰ আৰু এখন অভিজিতৰে নাটক কৰিম মৃত্যুৰ আবেদন বুলি গতিকে অসমৰ ৰাইজক মোৰ চৰিত্ৰৰ যোগেদি বহুত কিবা দিয়াৰ চেষ্টা কৰি আছোঁ আৰু কৰি যাম গতিকে মই মোৰ চৰিত্ৰই কোনটো ৰেখাপাত কৰিছে দুটামানৰ কথা ক'লে বাকীখিনি চৰিত্ৰই আঘাত পাব গতিকে প্ৰতিটো চৰিত্ৰই বিভিন্ন কাৰক হিচাপে বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া মোৰ মনত চলিছে মোক মিডুল হিচাপে তৈয়াৰ কৰাত প্ৰতিটো চৰিত্ৰই সহায় কৰিছে তো দাদা আমি চৰিত্ৰৰ বিষয়ে পাতি আছিলোঁ তো এনেকুৱা এটা চৰিত্ৰ আছে নেকি যিটো আপুনি আকৌ এবাৰ কৰিব বিচাৰে আছে তেনেকুৱা মোৰ চৰিত্ৰ আছে মইতো ভুল নুবুজা ভূপেন্দ্ৰা 3বাৰ কৰিলোঁ হয় এনেকুৱা মোৰ কাৰণে মই ইমান ভোকাটোৰ সেই চৰিত্ৰটোৰ বাবে মই 3বাৰ কৰিছোঁ অসমৰ ৰাইজৰ কাৰণে 3বাৰে মানুহে তেনেকৈ ভালকৈ চাইছে আৰু তেনেকুৱা চৰিত্ৰ আছে মই এখন নাটক কৰিলোঁ শ্মশান যাত্ৰা হয় মানুহৰ মনে মনে এতিয়াও কয় যে সেই চৰিত্ৰটো আমি চাব বিচাৰোঁ কেতিয়াবা সুবিধা পালে কৰিম তেনেকুৱা বহুত চৰিত্ৰ কৰাৰ হেঁপাহ আছে শৈশৱতে ধেমালিতে চৰিত্ৰটো কৰাৰ আকৌ হেঁপাহ আছে গতিকে এই চৰিত্ৰবিলাকে মোৰ মনত ৰেখাপাত কৰি আছে কেতিয়াবা সুবিধা পালে কৰিম আৰু এই চৰিত্ৰবিলাক মানুহৰ মনতো আছে আজি ইমান বছৰ হৈ গ'ল ভুল নুবুজা ভূপেন্দ্ৰা আজি তুমিয়ে প্ৰশ্ন কৰিছা সেই ভুল নুবুজা ভূপেন্দ্ৰাৰ বিষয় লৈ গতিকে সেই চৰিত্ৰবিলাক যদি কৰা আকৌ সুবিধা পাম কৰাৰ ইচ্ছা আছে হয় তো দাদা এইখিনিতে চৰিত্ৰৰ বিষয়ে যিহেতু কথা পাতি আছোঁ তো আপুনি বেছিভাগ দেখিছোঁ আপোনাক এতিয়া ৰাইজে সেই ট্ৰেজেডি কিংটো দিলেই নামটো আৰু তেনেকৈয়ে বিচাৰি থাকে আৰু আপুনি প্ৰথম কেতিয়াবা মানে সেই বস্তুটোত সোমাই গ'ল মানে ট্ৰেজেডি কিং হিচাপত বা ৰাইজে কেতিয়াবা ক'ব ল'লে আপোনাক তাৰমানে তুমিতো নাটক চাইছা মই এইবাৰ নাটকৰ আধাতকৈ বেছি সময় মই মানুহ হহুৱাইছোঁ আধাতকৈ বেছি মই সেই কথাটো আপোনাক ক'ম বুলি ভাবি আছিলোঁ ৰাইজে যদিও আপোনাক ট্ৰেজেডি কিং বুলি কয় মই কিন্তু আপোনাক কমেডি কিং হিচাপত ক'ব বিচাৰোঁ হয় মোক একচুৱেলি মই আচলতে ভ্ৰাম্যমানে মই কমেডি কৰিবলৈ আহিছিলোঁ প্ৰথমতে মই কমেডিয়ান হিচাপে মই আহিছিলোঁ ভ্ৰাম্যমান থিয়েটাৰলৈ প্ৰশান্তদাই কৈছিল যে তই কমেডি কৰ কিন্তু তোক মই হিৰো বনাম মই আচলতে কমেডিয়ান হিচাপে আহিছিলোঁ
আৰু তেতিয়া ইচ্ছা আছিলে মানুহ হহুৱাই নাটকৰ মাজেদি মানুহক হহুৱাই নাটকখন আগবঢ়াই নিয়াত মই যদি কিবা এটা অকণমান মোৰ পৰা অৰিহণা দিব পাৰোঁ হাঁহিৰ মাজেৰে নাটকৰ কোনো অপকাৰ নোহোৱাকৈ নাটকখনৰ গতিত কোনো বাধা নোহোৱাকৈ যদি মই কমেডি কৰি এখন নাটক আগুৱাই নিব পাৰোঁ মোৰ কাৰণে খুব ভাল লগা কথা আৰু তাৰপিছতে মই প্ৰশান্ত দাই বেলেগ বেলেগ চৰিত্ৰত মোক সজালে ক'ব নোৱাৰাকৈ মোৰ হাতলৈ এনেকুৱা কিছুমান চৰিত্ৰ আহিল ত্যাগী ককায়েক ত্যাগী স্বামী ত্যাগী ভায়েক ত্যাগী পুত্ৰ য'ত দুখ জড়িত হৈ থাকে আৰু মানুহে মানে নিজকে হেৰি কৰে সংযোগ কৰি চায় দৰ্শকে যে এইজন ময়ে নেকি মই হাঁহিলে হাঁহা হ'ল মানুহে মই কান্দিলে কান্দা হ'ল গতিকে এই যে মানুহখিনিয়ে বিশেষকৈ মহিলাসকল মোৰ নমস্য মহিলাসকলে মোক বহুত ভাল পায় বহুত মৰম কৰে কিছুমানে মোক নিজৰ দাদা হিচাপে মৰম কৰে ঘৰৰ মানুহ হিচাপে মৰম কৰে তেওঁলোকৰ কাৰণে মই এক আদৰ্শ ককায়েক আদৰ্শ স্বামীলৈ পৰিণত হ'লোঁ বুলি মোক কয় মানুহে মই নাজানো আৰু সেইকাৰণে ক'ব নোৱাৰাকৈ মোৰ চৰিত্ৰবিলাকৰ লগত মানুহ সংক্ষিপ্ত হৈ এনেকুৱা এটা পৰ্যায় পালেগৈ মোক ক'ব নোৱাৰাকৈ মই ট্ৰেজেডি কিং হৈ গ'লোঁ আচলতে মই ট্ৰেজেডি কিং হিচাপে মোক কেতিয়া কোনে কি নাম দিলে নিজেও গম নাপালোঁ আৰু তেনেকৈ বহুত এইবাৰ মোক অসম গৌৰৱ হিচাপেও মোক স্বীকৃতি দিছে মৰম কৰিছে তাৰ বাদে আৰু বহুত নামেৰে মৰম কৰিছে এই মৰমখিনি কৰাৰ পিছতে গম পাওঁ যে মোক কিমান মৰম কৰিছে কিমান যোগ্য মই নাজানো কৰিছেতো মৰম গতিকে এই মৰমখিনি জীয়াই ৰখাৰ চেষ্টা কৰিম আৰু মই কমেডি ট্ৰেজেডিৰ মাজতে মই জীৱনৰ ৰস বুলি ভাবোঁ 9টা ৰসৰ মাজত সকলোতকৈ শক্তিশালী ৰস হ'ল নাটকৰ সঘনাই ব্যৱহাৰ হোৱা ৰস হ'ল হাঁহি আৰু কান্দোন হাঁহি আৰু কান্দোনৰ খেল গতিকে মই হাঁহিবও বিচাৰোঁ কান্দিবও বিচাৰোঁ হহুৱাবও বিচাৰোঁ কন্দবও বিচাৰোঁ আৰু সেইকাৰণে মই থকা থিয়েটাৰত কেতিয়াবা কমেডিয়ান হিচাপে মানে মানুহৰ বেলেগ কেৰেক্টাৰ ইমান নলয় কেতিয়াবা কমেডিয়ান হিচাপে থাকে মোৰ লগত কেতিয়াবা নাথাকে গতিকে মই গোটেইখিনি দায়িত্ব পালন কৰাৰ চেষ্টা কৰোঁ আপোনাক দুইজন পৰি গৈছে এইবাৰ অৰুণ আছে মাই গড সেইখন হাঁহি পেট বিষাই গৈছে বিশেষকৈ আপোনাৰ মচিদিন তোমাৰ চকুলো তাত আপুনি প্ৰথম হাফত যিখিনি কৰিছে এয়া মানে আৰু আপোনাৰ কেৰেক্টাৰটোত একদম সহজ সৰল আছিল যে ওচৰতে মানে মাইকী মানুহ কেইজনমান বহি আছে যেতিয়া আপুনি প্ৰথম অৱস্থাত ইমান ধুনীয়াকৈ হাঁহি ফুৰ্তিয়ে গৈ আছে পিছত যেতিয়া আপোনাৰ দুখ হয় মানুহকেইজনীয়ে সহ্য কৰিব পৰা নাই মানে তেওঁলোকে কৈ আছে ই সহজ সৰল যে ইয়াক পচাই দিলে গৈ মানে খং উঠি আছে তাৰমানে মানুহে বহুতে ক'বলৈও যে আপুনি অকল আমাক নকনুৱাব আৰু মই এইবছৰৰ পৰা মই চেষ্টা কৰিছোঁ অকল নকনুৱাম মই প্ৰথম মানুহক খুব হহুৱাম অহাবাৰো মানুহক প্ৰথম খুব হহুৱাম পিছত এটা পৰ্যায়লৈ মই নিয়াৰ চেষ্টা কৰিম মানুহক মই আচলতে মনঠিত নাটক কৰি ভাল পাওঁ নাটক মনেৰে চোৱাটো খুব ভাল পাওঁ মনেৰে কৰাও ভাল পাওঁ মনেৰে চাবলৈ অহাও ভাল পাওঁ গতিকে মই তেনেকৈয়ে নাটক কৰাৰ চেষ্টা কৰিম আৰু এইখিনিতে এটা কথা কওঁ মই কমেডি শব্দটো অহাৰ কাৰণে কৈছোঁ দেই এখন নাটকত হিৰোৰ যিমান প্ৰয়োজন বা মানুহ হাঁহে মানে মূল চৰিত্ৰটো যিমান প্ৰয়োজন সিমানে প্ৰয়োজন হাঁহিৰো প্ৰয়োজন আছে ভিলেনৰ প্ৰয়োজন আছে 9টা ৰসৰে প্ৰয়োজন আছে কিন্তু আমি কৰামণিখিনি এটা কথা লক্ষ্য ৰাখিব লাগিব যে আমি যিকোৱেই নকৰোঁ কমেডি কৰোঁ না ট্ৰেজেডি কৰোঁ আমাৰ কমেডি ট্ৰেজেডিয়ে যাতে মূল বিষয়বস্তুৰ পৰা আঁতৰি নাযায় আঁতৰি যাব নালাগে এটা মেজাজক আমি আঘাত কৰিব নালাগে কোনোবা এটা ছিকুৱেঞ্চক মই কন্দুৱাৰ স্বাৰ্থত মাৰ্ডাৰ কৰিব নালাগে মই হহুৱাৰ স্বাৰ্থত নাটকখনৰ গতি বাধা কৰি অকল মোৰ কথা চিন্তা কৰি পেলাই এটা ছিকুৱেঞ্চক কেতিয়াও মাৰ খুৱাব নালাগে এইটো আমি খুব আমাৰ কাৰণে অতি দৰকাৰী বস্তু কিন্তু এখন নাটকত আমি কিমান দূৰ ন্যায় দিম সেই চৰিত্ৰটো ন্যায় দিম আৰু সেই পাৰ্টিকুলাৰ সময়কণক ন্যায় দিম এইটো আমি প্ৰতি মুহূৰ্ততে লক্ষ্য ৰখাটো দৰকাৰ আৰু সেইকাৰণে কৈছোঁ আমি যিখিনি মানুহে নাটক কৰি আছোঁ সেই মানুহখিনিয়ে এটা কথা সদায় চাব লাগে অকল নিজক নহয় নাটকখনক আগবঢ়াই নিয়াৰ কাৰণে যিখিনি কৰিব লাগে কৰাৰ চেষ্টা কৰিব লাগে হয় বিশেষকৈ দাদা আপোনাৰ কমেডিটো কিন্তু বেলেগ এটা একদম সাধাৰণ সৰু সৰু কথাত আপুনি যেনেকৈ আচলতে কমেডি হ'ল ফুল্লি হ'ল টাইমিঙৰ বস্তু হয় একদম টাইমিঙৰ গোটেই পৃথিৱী টাইমিঙত চলি আছে ৰিডমত চলি আছে
যেনেকৈ পৃথিৱীখন হৃদয়বন নচলিলে পৃথিৱী ভাঙি চুৰমাৰ হৈ যাব তেনেকৈ যদি নাটক এখন হৃদয়বন নচলে নাটকৰ কোনো গতি নাথাকে নাটকৰ পৰা ওলাই অনাটক হৈ যাব খেলি মেলি হৈ যাব তেনেকৈ এটা চৰিত্ৰৰ হৃদয়মত চলি আছে লয়ত চলি আছে সেই লয়ৰ পৰা যদি আমি বাহিৰ হৈ যাওঁ নিজেও ৰসভংগ হ'ব নাটকখনৰ ৰসভংগ হ'ব গতিকে আমি সদায় এইটো লক্ষ্য ৰাখিব লাগে যে কোন সময়ত নাটকৰ সেই কাহিনী ভাগে কি বিচাৰিছে সেইকণ সময়ত আমি খুব নিজকে সংযত কৰা দৰকাৰ বিশেষকৈ আপোনাৰ এখন নাটক চাইছিলোঁ মৰুভূমি নায়ক এখন নাটক চাই মানে মই ভাবিছিলোঁ মই ট্ৰেজেডি চাব নাযাওঁ আজিৰ পৰা এই কমেডি চাব যাম বহুত ভুৱাইছিলে এখন নাটকত মোক এতিয়া মানুহে কয় আপুনি ট্ৰেজেডি কিনিব কমেডি কিনিব মই একো কিং নহয় আৰু মই এটা কথাই অসমৰ ৰাইজক এটা কথাই কওঁ মোক প্ৰায়ে সোধে আপুনি মৃদুলদা কি হৈ জীয়াই থাকিব বিচাৰে অসমৰ ৰাইজৰ বুকুত এই যে আপোনাক ট্ৰেজেডি কিং কয় কেতিয়াবা কমেডি কিং কয় মই বোলো মই কিং যুৱৰাজ মহাৰাজ এইবিলাক মই একো নালাগে মোক মই মৃদুল হৈ থাকিব বিচাৰোঁ মানুহৰ বুকুত মোক কোনো নাম নালাগে মই কিং হ'ম মই যুৱৰাজ হ'ম মহানায়ক হ'ম মহাৰাজ হ'ম যিখিনি আমাক মানুহে কয় আৰু মই একো হৈ থাকিব নিবিচাৰোঁ আপুনি জাহেজক যিখিনি দিছে আপুনি সদায় মানুহৰ বুকুত তেনেকৈয়ে জীয়াই থাকিব মহাৰাজ হৈ মহাতাৰকা হৈয়ে জীয়াই থাকিব আপুনি ইমানখিনি দিছে মোক সেই নাম নালাগে মোক মানুহে বুকুত মৃদুল হিচাপে ল'লেই হ'ল আৰু আমি কৰি যোৱা কামবিলাক আজি মই নাটক কৰিছোঁ এই কামবিলাক কিন্তু ক্ষণস্থায়ী আজি মই যি কৰিলোঁ কাইলৈ কিন্তু মই আকৌ পুৰণা হৈ গ'লোঁ কাইলৈ মই পুৰা নতুন আকৌ এইবছৰ মই যি কৰিলোঁ এইবছৰ মোক যিটো ৰূপত মানুহে দেখিলে এই বছৰটো মোৰ বাবে এপ্ৰিলৰ 13 তাৰিখে শেষ হ'ব মানুহে মনত ৰাখিব কিন্তু অহা বছৰ আকৌ জুলাইৰ পৰা মই এটা নতুন চৰিত্ৰত নিজকে সজাবলৈ চেষ্টা কৰিম ন্যায় দিয়াৰ চেষ্টা কৰিম গতিকে আমি অভিনেতা অভিনেত্ৰীসকল কোনো কাৰণতে কোনো ৰঙত আবদ্ধ নহয় কোনো কাৰণে কোনো মেজাজত আবদ্ধ নহয় কোনো কাৰণে কোনো চৰিত্ৰত আবদ্ধ নহয় আৰু যেতিয়াই আমি চৰিত্ৰ আবদ্ধ হৈ যাম মই এটা চৰিত্ৰতে ওলমি থাকিম তেতিয়াহ'লে আমি ফেইল কৰিম আপোনাৰ মতে এজন ভাল অভিনেতা কোন দাদা কাক আপুনি ক'ব চোৱা ভাল অভিনেতা বেয়া অভিনেতা বুলি সংজ্ঞাবিলাক মই নাজানো মই অভিনেতা এজনকে জানো যি নিজৰ সাৱলীলতাৰে সমাজত ঘটি থকা জীৱন সমাজত দেখি থকা জীৱন চৰিত্ৰ এইবিলাক বিহেভ তাৰমানে নাটকৰ মাজেৰে এটা সুন্দৰ সবল নাটকৰ মাজেৰে খুব ন্যায় দি পেলাই যেতিয়া মানুহৰ আগত প্ৰদৰ্শন কৰিব পাৰে মানুহৰ এনেকুৱা এটা লাগিব লাগে যে হয় এইজনেই আমুক এইজনেই ৰাম এইজনেই যুধিষ্ঠিৰ এইজনেই ভৰত এই যে বিশ্বাসযোগ্যতা আনি যিখিনি কাম আমি মানুহৰ ওচৰত সাৱলীলতাৰে কৰিব পাৰোঁ তাৰ নামে অভিনয় ব্যক্তিত্বৰ পৰিৱৰ্তনে হ'ল অভিনয় মই মৃদুলৰ ব্যক্তিত্ব পৰিৱৰ্তন কৰি 3 ঘণ্টা যে বেলেগ এখন নাটক কৰোঁ মোৰ নিজৰ দুখ সুখবিলাক আমি প্ৰতিজন অভিনেতা অভিনেত্ৰীয়ে নিজৰ দুখ সুখবিলাক দিনটোৰ আমাৰ পৰিশ্ৰম দিনটোৰ আমাৰ সমস্যা সববিলাক আমি টোপোলা বান্ধি গিনুময় এটা চুকত থৈ যাওঁ এটা কেৰেক্টাৰত সোমাব লাগিব তাৰপিছত আমি এটা চৰিত্ৰ হৈ নাটক কৰোঁ 3 ঘণ্টাৰ পিছত আকৌ আহি পেলাই গিনুমৰ সেই চৰিত্ৰবিলাক নিজা চৰিত্ৰটো আমি বুকুত সোমাই লওঁ ফোনটো তুলি লওঁ ঘৰলৈ খবৰ লওঁ ল'ৰা ছোৱালী ভালে আছেনে মা দেউতাৰ দৰৱ আছেনে খবৰ লওঁ এই যে আমাৰ চৰিত্ৰৰ যিটো একে ৰাতিতে আমাৰ চৰিত্ৰ বিন্যাসটো তাৰমানে এই মই 3 ঘণ্টাৰ কাৰণে মই ৰাম হ'লোঁ তাৰপিছত মৃদুল ৰামৰ পৰা মৃদুল হ'লোঁ ৰাম হৈ থাকোঁতেও কিন্তু আমাৰ এটা সময়ত আমাৰ সদায় মনত থাকে এটা কথা কিবা অসুবিধা হৈছে নেকি আমি নাটক কৰি থাকোঁতে জাপত থকা ফোনটো যদি ভাইব্ৰেশ্যন আহে নহয় তেতিয়া আমাৰ 2-3 বাৰ যদি ভাইব্ৰেশ্যন আমাৰ ভয় লাগে আৰু যে কিয় এই সময়ততো মই নাটক কৰোঁ বুলি ঘৰৰ মানুহে জানে বা প্ৰত্যেকে জানে এই সময়ত কিয় ইমান ফোন আহিছে ভয় লাগে কিবা ভয় লগা খবৰ আছে নেকি কিবা দুখ খবৰ আছে নেকি ভয় লাগে নাটকৰ পৰা ওলাই গৈ মনে মনে ফোনটো চাই আকৌ ৰিং কৰিবলৈ ভয় লাগে কি বুলি কওঁ যদি কেতিয়াবা ৰাতি 10টা-12টা একেজন মানুহৰ মই মিছ কল লেখোঁ ঘৰৰ পৰা মিছ কল লেখোঁ লাগিলে এনেই কৰক তেতিয়া এটা বুকু দূৰো কপে আমাৰ যে কি হৈছে ঘটনাটো তাৰ মাজত আকৌ চৰিত্ৰ ৰাম হৈ আছোঁৱেই মই ৰাম হৈ আছোঁৱেই সেইকাৰণে কৈছোঁ তাৰমানে আমি গিনুমত আমাৰ দুখ সুখবিলাক চব থৈ আহোঁ এটা বেগত থাক ৰাইজৰ আগত ওলাওঁ 3 ঘণ্টা তাৰপিছত দুখ সুখবিলাক আকৌ দেহত সানি ৰুমত গুচি যাওঁ আৰু দাদা আৰু এটা কুৱেশ্যন সোধোঁ আপোনাক আপোনাৰ জীৱনক লৈ যদি এখন নাটক হয় আপুনি এই ডাইৰেক্টৰ আৰু নাট্যকাৰ কাক ল'ব পৰিচালক আৰু নাট্যকাৰ
প্ৰথম কথা এটা বৰ কঠিন প্ৰশ্ন মোক লৈ যদি এখন নাটক হয় মোৰ চৰিত্ৰ আচলতে কোনে অভিনয় কৰিব মইতো কৰিব নোৱাৰিম কাৰণ মই মোক নাজানো মোক নাজানো অকণো বেলেগে কৰিব লাগিব সেইটো মোক নাজানো মোক জানে বেলেগে গতিকে ডেফিনেটলি বেলেগে কৰিব আৰু এতিয়া অসমত বহুত ল'ৰা আছে মোৰ নিচিনা নাটক কৰে বহুতে কপি কৰে তাৰে কোনোবা এজনে মোৰ চৰিত্ৰ কৰিব পাৰিব কিন্তু মই মোৰ চৰিত্ৰটো কৰিব নোৱাৰিম মই নাট্যকাৰৰ সেই কথা কৈছোঁ নাট্যকাৰে মোক আগতে মোক সেৱাবত বৰুৱাই পাৰিলেহেঁতেন কাৰণ সেৱাবত বৰুৱা ছাৰে মোক জন্মৰ পৰা তেওঁ মৃত্যুলৈকে মোক পাইছে মোৰ ঘাত প্ৰতিঘাত সমস্যা মোৰ আনন্দ সুখ দুখ চববিলাক তেওঁ পাইছে গতিকে তেওঁবিলাক সংমিশ্ৰণ কৰি তেওঁ এখন খুব ধুনীয়া নাটক লিখিব পাৰিলেহেঁতেন আৰু আজি নাট্যকাৰসকলক মোৰ বিষয়ে মই ক'ব লাগিব মই সৰুৰ পৰা কথাখিনি ক'ব লাগিব নতুন চামে গোটেইখিনি নাজানে গতিকে সেৱাবত বৰুৱাৰ কথাই ক'ব আপুনি আৰু তেওঁ জীয়াই থকা হ'লে তেওঁ মোৰ চৰিত্ৰটো অংকিত কৰিব পাৰিলেহেঁতেন আৰু এতিয়াও আজি যিখিনি নাট্যকাৰ আছে তেওঁলোকে এটা চৰিত্ৰৰ কথা মোৰ মুখেৰে শুনি কৰিব লাগিব কিন্তু মিলুদাই নিজে জানে মোক দেখিছিলে তেওঁৰ চকুত মই চৰিত্ৰ হৈ ধৰাই দিছিলোঁ গতিকে তেনেকুৱা কথা হয় আৰু দাদা আপোনাৰ লখিমপুৰৰ এটা সহজ সৰল ল'ৰা আলফা হ'ব খোজা এজন ল'ৰা আজি আলফা হৈছিলেই মই 4-5 বছৰ আলফাতে আছিলোঁ আলফাত মোক ধৰিছিলোঁ পিছত আৰ্মিয়ে তাৰপিছতে মই থিয়েটাৰত আহিলোঁ আৰু সেই সময়ত মোক যি সময়ত এখন বিয়ালৈ যাওঁতে আৰ্মিয়ে ধৰিছিল সেই সময়ত আমাৰ তাত DC আছিল মাননীয় ৰবেন্দ্ৰ কুমাৰ দাস আৰু OC আছিল নৱদা মোৰ দাদা এজন প্ৰত্যেকে মোক কৈছিল যে তই ইয়াৰ পৰা ওলাই আৰু ঘৰত যাব নোৱাৰ তই ডাইৰেক্ট তই নাটকত যাব লাগিব আৰু সেই সময়ত তাৰ অলপ দিন আগতে মোক আলফাই 5,000 টকা দিছিল নাটক পঢ়াৰ কাৰণে তেওঁলোকে মানে তেতিয়া গম পাইছিল আপুনি নাটক কৰে বুলি নাটক গম পাইছিল আৰু মোক খুব মৰম কৰিছিল তেতিয়া মই 5,000 টকা 3,000 টকা টিং কিনিছিলোঁ ঘৰত তেতিয়া মোৰ নৰা ঘৰ আছিলে মই তেতিয়া হাজিৰা কৰিছিলোঁ মানুহৰ ঘৰত আলফালে যোৱাৰ আগত মই হাজিৰা কৰিছিলোঁ মই মৰণা মাৰি দিছিলোঁ মই বেৰ লিপি দিছিলোঁ মাষ্টৰৰ পিয়ল কৰিছিলোঁ মই তেতিয়া মই হাজিৰা কৰিছিলোঁ তেনেকৈ চলিছোঁ মই লোকৰ পেণ্ট পিন্ধি মেট্ৰিক দিছিলোঁ মোৰ নিজা পেণ্ট নাছিলে লোকৰ চাইকেল লৈ পেলাই মই যাওঁ কলেজলৈ যাওঁ মাধৱদেৱ কলেজলৈ নাপালে নাযাওঁৱেই এনেকুৱা এটা মোৰ জীৱন আছিলে খুব আমি একদম দুখীয়া একদম সৎ মা দেউতাৰ মোৰ ল'ৰা আছিলোঁ দুখীয়া কিন্তু গতিকে তেতিয়াৰ পৰা দুখী বস্তু মই ভালকৈ জানো মোৰ লগৰ বন্ধুবৰ্গত পেণ্ট পিন্ধি মই কটাইছিলোঁ মোৰ বাইদেউ এজনী কিতাপ পঢ়ি মেট্ৰিক দিছিলোঁ মই মেট্ৰিক দিবলৈ মই লোকৰ পেণ্ট পিন্ধি গৈছিলোঁ গতিকে এইবিলাক এটা জীৱনৰ ভাল লগা সময় আৰু লখিমপুৰৰ সেই মই য'ত জন্ম হৈছিলোঁ মাধৱদেৱৰ জন্মস্থানৰ ওচৰত আমি আচলতে সত্ৰৰে মানুহ আমি শংকৰ মাধৱৰ য'ত মিলন হৈছে বেলগুৰি সত্ৰত আমি তাৰেই শিষ্য হয় মোৰ কাকা আছিল মোৰ দেউতা আছিল মোৰ খুৰা আছিল মই আছিলোঁ মোৰ ভাইটি আছিল আমাৰ এটা পৰম্পৰা আমি সত্ৰত থাকিব লাগে আৰু এতিয়াও মই মাধৱদেৱৰ জন্মস্থানৰ কিনাৰতে মোৰ অৰিজিন ঘৰ মা দেউতা চব আছে মোৰ গোটেই পৰিয়াল আছে মোৰ মাত্ৰ সৰু ভণ্টিজনী ক্লাছ 8ত ঢুকাইছে তাৰপৰা মই সম্পূৰ্ণ ধুনীয়া সুখী পৰিয়াল এটা আৰু মোৰ ইফালে পৰিবাৰ আছে মোৰ 2টা বাচ্চা আছে সেইটো গম পাওঁ দাদা মোৰ কুৱেশ্যনটো সেইটোৱে আছিলে এটা সাধাৰণ ল'ৰা আজি অসমৰ এজন জনপ্ৰিয় অভিনেতা প্ৰাম্যমানৰ মহাতাৰকা কিমান কি নাম আপোনাৰ তো আপুনি যেতিয়া কেতিয়াবা নিৰিবিলিত বহে অকলশৰে নিজৰ টাইমটো পাছ কৰে তেতিয়া এই কথাবিলাক অতীতলৈ ঘূৰি যায় কিয় নাযাওঁ তেতিয়া আপুনি গোটেইখিনি এবাৰ ভাবিব আপোনাৰ কেনেকুৱা এটা অনুভৱ খুবেই ভাল লাগে আৰু মই কোনো লোকধাক নকৰাকৈ মোৰ জীৱনটো মানুহক ক'ব বিচাৰোঁ কোনো লোকধাক নকৰাকৈ মই আজি নসোধাতেই তুমি ক'লা হয় মই হাজিৰা কৰিছিলোঁ মই গোবৰৰ মাটিৰে বেলি পতে মোক হাত চাত কাটি গৈছিল এটা সময়ত সেইখিনি হ'বলৈ সৎসাহস আছে কাৰণেতো আপুনি আজি এনেকুৱা পৰিস্থিতি আছে তাৰপিছত মই কেনেকৈ অভিনেতা হ'লেওতো এটা বেলেগ ধৰণৰ কথা তাৰপিছতে মই কলেজত নাম লগালোঁ পঢ়া শুনাত মই ভালেই আছিলোঁ দেই কিন্তু সুবিধা খুব কম আছিলে মোৰ মা দেউতাই মোক ভাল মন এটা দিছিলে টকা পইচাকো দিব পৰা নাছিলে আৰু সেই ভাল মনটোৱে জীয়াই আছোঁ মই এতিয়ালৈকে তাৰপিছত মই আলফাত সোমালোঁ আলফাত সোমোৱাৰ পিছত আলফাৰ পৰা ওলালোঁ মানে মই কোনো চাৰেণ্ডাৰ কৰা নাই মই বাধ্য হৈ আলফাৰ পৰা ওলাই আহিবলগীয়া হ'ল ধৰিলে মোক তাৰপৰা আলফাৰেই মোৰ ওপৰ মহলৰ পৰা মোক মৰমেৰে ক'লে যে তুমি নাটকত গুচি যোৱা তুমি আৰু ডাঙৰ ল'ৰা এইটোৰ লাইনত থাকিব নালাগে
মই তেতিয়া গুৱাহাটীত পঢ়িবলৈ আহিলোঁ ইণ্ডোনেছিয়া ছাৰৰ তাত পঢ়িলোঁ বাহৰদাহঁত আমাৰ গুৰু আছিলে তাৰপৰা গৈ মই পাপুনিভু সংবাদ বুলি এখন ভাইমন দাই চিৰিয়েল কৰিছিল তাতে আছিল তেতিয়াই মোক এজন মানুহে বিচাৰি গৈছিল মই কোন মানুহ তেতিয়া চিনি নাপাওঁ ৰাজীৱ গোস্বামী দা আৰু প্ৰশান্ত হাজৰিকা দাই এখন গ্ৰে কালাৰ এম্বেচাডৰলৈ মোক বিচাৰি গৈছিল জ্যোতি চিত্ৰবনলৈ তাতে মোক তেওঁলোকে নিমন্ত্ৰণ কৰিছিলে আৰু তেনেকৈ সেই গাঁৱৰ পৰা অহা মিডুলটো আহি পেলাই নাটকৰ মানুহ হৈ গ'লোঁ বেলেগ কথা একো নাই গতিকে জীৱনটো মোৰ পুৰা মনত আছে মইতো কৈছোঁৱেই মোৰ সেই লোকৰ খিৰিকি দি কিতাপ পঢ়া সেই দিনবিলাক একদম মনত আছে আকৌ আপুনি এবাৰ ইণ্টাৰভিউত চাইছিলোঁ আপুনি ঘৰত পানী দিয়া এইটো গুৱাহাটীত কথা সেইটো গুৱাহাটীত মই যেতিয়া গুৱাহাটীত আহোঁ তেতিয়াতো মই একো নাই গুৱাহাটীত মই আহিলোঁ গুৱাহাটীত তেতিয়া 200 টকীয়া এটা ৰুম লৈছিলোঁ তেতিয়া 200 টকা এটা ৰুম আছিল ভূপেন দাৰ ঘৰৰ পৰা উঠি আহি নিজৰ পাহাৰত তাৰ আগফালে আমাৰ ৰিলেশ্যনৰ মামা এজন আছিলে মোৰ বন্ধু এজনৰ মামাকৰ ঘৰ তেতিয়া গুৱাহাটীত আহি কি কৰোঁ উপায় নাই খাবলৈ একো নাই ইণ্ডোনেছিয়া ছাৰৰ তাত পঢ়িব লাগে ইণ্ডোনেছিয়া ছাৰে মোৰ পইচাও নলয় চব কৰে দিনতো খুৱাই ফ্ৰী মোৰ বহুত মৰম কৰে ইণ্ডোনেছিয়া ছাৰ অৰুণদা ইহঁতে মিনুবহঁতে তাৰপিছত মই দেখিছোঁ মামাহঁতৰ ঘৰটো ফাউণ্ডেশ্যন হৈছে জাষ্ট পানী দি আছিলে মামাই মই কৈছোঁ মামা মই এইটো ঘৰ আজিৰপৰা মই পানী দিম তাৰপৰা মই পুৱা গধূলি পানী দিওঁ ৰাতিপুৱা পানী দি ব্ৰেকফাষ্ট খাওঁ ৰাতি পানী দি ভাত খাওঁ মইতো চাকৰি হৈ গৈছিলে কিন্তু তেতিয়া মোক দুখ লগা এটা সময় আহিছিলে এদিন যিদিনাখন ঘৰটো পূৰ্ণ হৈছিলে তেতিয়া মোৰ মানে মামাই এদিন কৈছিল যে এতিয়াৰ পৰা পানী দিব নালাগে আৰু প্লাষ্টাৰ কৰিমতো প্লাষ্টাৰ পিছৰ ঘটনা প্লাষ্টাৰ শুকোৱাৰ পিছত ৰং চং কৰি পানী দিব নালাগে যে পানী দিব নালাগে দিনাখনে গম পাইছিলোঁ মোৰ চাকৰিটো শেষ বহুত দুখ লাগিছিল আৰু খুব দুখ লাগিছিলে মোৰ ভাবিছিলোঁ ঘৰটোৱে মোৰ এটা জীৱিকা আছিল ঘৰটো সৰুৰ পৰা ডাঙৰ হৈ গ'ল টিং মাৰিলে যেতিয়া টিং গজালিছিলে হুটুৰ শব্দ হৈছিল তেতিয়া মোৰ বুকুত পৰিছিলে তাৰমানে টিং যে মাৰিলে আৰু পানী দিব নালাগে আৰু তাৰমানে মই এতিয়াও মনত আছে ঘৰটো লওঁতে তেওঁলোকে সেৱা কৰিছিল ময়ো সেৱা কৰিছিলোঁ কাৰণ সেইটো মোৰ হাততে ঘৰটো ডাঙৰ হৈছিলে তেতিয়া মই মনত এটাই দুখ লাগিছিল যে আজি মোৰ এইটো চাকৰি শেষ কালিৰ পৰা মই কি কৰিম তাৰমানে কিন্তু তেওঁলোকে মোক যিমান দিন থাকিলোঁ খুব মৰমেৰে ৰাখিলে পানী দিয়া ল'ৰা কৰি নাৰাখিলে মানে বনাই হোৱাৰ পিছতো আপুনি তাতে থাকিলে তাতে আগফালে থাকোঁ তেওঁলোকৰ ঘৰতে খোৱা বোৱা কৰি থাকোঁ আৰু ইণ্ডোনেছিয়া ছাৰে মোক যথেষ্ট সহায় কৰিছিলে বাহুলদাহঁতে কৰিছিলে তেনেকৈ আহি পেলাই নাটকত সোমালোঁ যে আৰু 1993 চনত এতিয়াও ওলাবই পৰা নাই বাটেই বিচাৰি পোৱা নাই ওলাবলৈ দাদা মই তোৰ একো নহয় এবাৰ যদি নিশ্চয় আবাহন থিয়েটাৰত মই আৰু প্ৰস্তুতি পৰাশৰ আছিলোঁ এখন নাটক কৰিছিলোঁ সেইটোতো একেবাৰে মিলিয়ন ভিউজ তাৰমানে আমি শুনামতে আমি জনামতে আমাৰ জ্ঞান বিশ্বাসত সেই সংলাপটোৰ সমান কোনো সংলাপ আজিলৈকে মানে ভাইৰেল হোৱা নাই হয় কিমানে যে আপোনাৰ তাক হেৰি কৰিছে লকডাউনৰ সময়ত মিলিয়ন হৈছে এটা সংলাপ আৰু তেতিয়াই ভাবিছিলোঁ যে আমি কৈ থকা কথাবিলাক আমি ভবাৰ দৰে নাটকৰ পৰা নমাৰ পিছতে মানুহে পাহৰি নাযায় যুগ যুগ এই শব্দবিলাক মনত ৰাখে এই শব্দবিলাকে তেওঁলোকৰ মূৰত যুগ খুন্দিয়াই থাকে আৰু সেই সংলাপটোৱে কৈছোঁ পটভূমিটো হ'ল কি মই এগৰাকী নাৰীক ভাল পাইছোঁ ছোৱালীক ভাল পাইছিলোঁ ছোৱালীজনী বিয়া হৈ গ'লোঁ ক'ব নোৱাৰিলোঁ বিয়াৰ পিছত গিৰিয়েকৰ ঘৰত থকা অসুবিধা হ'ল আকৌ ঘৰলৈ গুচি আহিলে কিন্তু মই আগৰ দৰেই থাকিলোঁ তাই মোক প্ৰশ্ন কৰে যে মইতো বিয়া হৈ গ'লোঁ তই কিয় মোৰ লগত লাগি আছ মই কি হয় তোৰ তেতিয়া সি কয় যে তই মোৰ একোৱেই নহয় তোৰ একোৱেই নহয় কাৰণে তোক মই মৰম কৰিছিলোঁ চেনেহ কৰিছিলোঁ এইবাবেই যে তই মোৰ একোৱেই নহয় চালা দেউতাৰৰ ওচৰত টিউশ্যন কৰিবলৈ যাওঁ মনে মনে তোৰ চকুলৈ চাওঁ আৰু তই চালে চকু নমাই আনো এইবাবেই যে তই মোৰ একো নহয় বিয়া হৈ গুচি গ'লি বিয়া উৰণি ল'লি হোমৰ কাষত বহিলি তোৰ হোমৰ কাষত বহি মোৰ চিঞৰি কান্দিবলৈ মন গৈছিল বুকুত ভুকুৱাই কান্দিবলৈ মন গৈছিল নাকান্দিলোঁ এইবাবেই যে তই মোৰ একোৱেই নহয় যা তেনেকুৱা চৰিত্ৰ আছিলে বহুত ভাল লগা ডাইলগ সেই সংলাপটো ইথাৰত যদি ভাঙি আছে ঠাচা হৈ আছে চাগে ইথাৰত মোৰ সেই সংলাপটো চুকে কোনে ল'ৰা ছোৱালী বুলি কথা নাই মানে হাজাৰজনে সংলাপটো
লকডাউনৰ সময়ত সেই সংলাপটোৰ বুকুতেই জীয়াই থাকিল মানুহবিলাক সঁচাকৈ এইটো বেলেগ এটা ষ্টাইলত দিছিলে হয় আপুনি যেতিয়া বিনা মিউজিকত গটকৈ কথাকেইটা যেতিয়া কয় মানে নাটকীয় বেলেগ এটা মুহূৰ্ত হয় আৰু মানে খুব ভাল লাগে সেই মুহূৰ্তকেইটা চাই মানে হয় 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 চেষ্টা কৰোঁ আৰু হয় তো দাদা আৰু এটা কথা এইখিনিতে সুধোঁ ভ্ৰাম্যমানৰ মানে বিতৰ্কক লৈ পেলাই বেয়া নাপায় যদি সুধিব নাই কিয় মই ভ্ৰাম্যমানত আছোঁ ভ্ৰাম্যমানৰ বিতৰ্ক মানে মোৰেই বিতৰ্ক না হয় হয় আৰু মই যদি বিতৰ্কৰ পৰা পলাই থাকোঁ তেতিয়াহ'লেতো মই ভ্ৰাম্যমানৰ কাৰণে কি চিন্তা কৰা হয় তাৰমানে ভ্ৰাম্যমানক লৈ বিভিন্ন মানুহৰ বিভিন্ন মত মানে আপোনাৰ সমালোচনা বিতৰ্ক কিছুমানে কয় ভ্ৰাম্যমান যাত্ৰা পাতিলৈ গুচি গৈছে কিছুমানে কয় চাৰ্কাছ হৈছে তো আপুনি এই সমালোচনাবোৰক কি দৃষ্টিৰে চাব আপুনি চাওক সমালোচনা ক'ত হয় আজি অসমৰ ৰাইজে কৰিছেতো আমাক দৰ্শকে কৰিছে আৰু দৰ্শক কেতিয়াও সমালোচনা কৰিবলৈ নাটক চাবলৈ নাহে ঘৰৰ পৰা যে পইচা পাতি দি টিকেটটো কাটি যায় ঘৰৰ পৰিয়াল লৈ ওলাই আহে কোনো কাৰণতে এনেকুৱা এটা মানসিকতা লৈ নাহে যে নাটকখন চাই আজি সমালোচনা কৰিম উপভোগ কৰিবলৈ আহে 3 ঘণ্টা সময় নিজৰ জগতখন পাহৰি আমাৰ মাজত বিলীন হ'বলৈ আহে নাটকৰ মাজত তাৰ মাজত দৰ্শক অসন্তুষ্ট হ'লেতো সমালোচনা কৰিবই আৰু সমালোচনা কৰাৰ কাৰণবিলাক আজি যিটো শব্দ তুমি কৈছা চাৰ্কাছ হৈছে নেকি বা চাৰ্কাছ বুলি কয় চাৰ্কাছ হৈছে নেকি মানে এইটো নহয় যে চাৰ্কাছক হেয় কৰা হৈছে চাৰ্কাছৰ নিজা চৰিত্ৰ আছে ভ্ৰাম্যমান থিয়েটাৰৰ নিজা চৰিত্ৰ আছে সংগীতৰ নিজা চৰিত্ৰ আছে যাত্ৰাপাতিৰ নিজা চৰিত্ৰ আছে এই চৰিত্ৰবোৰ নিজা ভ্ৰাম্যমানৰ চৰিত্ৰৰ মাজত যদি কেনেবাকৈ চাৰ্কাছৰ বিষয়বস্তু সোমোৱা দেখে বা চাৰ্কাছৰ কৌশল সোমোৱা দেখে তেতিয়া হয়তো দৰ্শকে অকণমান দুখ পায় তুমি কোৱাৰ দৰে আপত্তি কৰিছে বিতৰ্কত পেলাইছে কিন্তু মই এটা কথা কওঁ নদী কৈছোঁ মই কোনোদিন কৰা নাই মই নকৰোঁ হয় আপুনি আপোনাৰ লগত দেখাও নাই সেইখিনি মই কোনোদিন কৰা নাই মই নকৰোঁ মই নাটকৰ মাজতে জীয়াই থকাৰ চেষ্টা কৰিম আৰু মই নাটকৰ মাজতে নাটক জীয়াই ৰখাৰ চেষ্টা কৰিম আৰু মোৰ মতেৰে ভ্ৰাম্যমানৰ নাটকৰ বুলিয়ে নাটকৰ সকলোতকৈ ডাঙৰ কৌশল হ'ল সকলোতকৈ ডাঙৰ টেকনিক হ'ল নাটকৰ কাহিনী সকলোতকৈ ডাঙৰ কাৰিকৰী কৌশল হ'ল নাটকৰ অভিনয় আৰু সকলোতকৈ ডাঙৰ ৰাইজক দিবলগীয়া বস্তু হ'ল নাটকৰ বক্তব্য গতিকে এই চাৰিটা বস্তু সৰ্বগত কৰি এখন নাটক জীয়াই ৰখাৰ চেষ্টা মই কৰিম আৰু মই ভৰসা কৰোঁ অসমৰ ৰাইজৰ ওচৰত এইবাৰ প্ৰমাণ পাইছোঁ মোৰ নাটকত একেবাৰে নাই একো নাই তথাপি নাটক চাবলৈ মানুহ হিল্লোল ভাঙি আহিছে গতিকে আমাৰ নাটকৰ একেবাৰে প্ৰচাৰ নাই এইবাৰ আপোনাৰ গোটেইকেইখন নাটকৰ কাহিনী কিন্তু খুব বহুত ভাল আৰু আপোনালোকৰ টীমটো বহুত ষ্ট্ৰং বহুত ভাল টীমটো ইমান ভাল টীম এটা বহুত ভাল তাৰমানে টীমটো গতিকে এনেকুৱা এটা টীমক এখন নাটক কৰিবলৈ যথেষ্ট ভাল লাগে নাটকখনক ন্যায় দিবলৈও ভাল হয় আৰু প্ৰত্যেকে নিজা নিজা চৰিত্ৰবিলাক ন্যায় দিয়াৰ চেষ্টা কৰে গতিকে কম বেছি পৰিমাণে আমিও চেষ্টা কৰি আহিছোঁ গতিকে ৰাজধানী থিয়েটাৰ মানুহ মুখে হৈছে সেয়াই আৰু এটা কথা সুধোঁ তো এনেকুৱা কোনোবা ব্যক্তি আছে নেকি যাক আপুনি লগ পাব বিচাৰে বা মৃতই হওক বা জীৱিতই হওক তেওঁৰ লগত বহুত কথা পাতিব বিচাৰে আন্তৰিকতাৰে ধুনীয়া অলপ কোৱালিটি টাইম পাছ কৰিব বিচাৰে তেনেকুৱা এজন ব্যক্তি হয় মই অসমৰ প্ৰায়ভাগ বিদগ্ধ মানুহৰ সৈতে কথা বতৰা পাতিবলৈ সুবিধা হৈছে আৰু মই সৌভাগ্যৱান ইলা কাকতি প্ৰশান্ত দাৰ বা ৰীণা বৰা পৰাগদাৰ পৰা ধৰি আজি চামৰ মোতকৈ বহুত সৰু হিৰোইনৰ লগলৈকে কাম কৰা মোৰ অভিজ্ঞতা হৈছে এটা সময়ত মই ৰীণা বৰাৰো হিৰো আছিলোঁ এতিয়া মই একেবাৰে মোতকৈ বহুত সৰু ছোৱালীৰ হিৰো গতিকে প্ৰায়খিনিকে মই এই লাইনৰ লগ পাইছোঁ প্ৰায়খিনিৰ লগতে বিজুলৰ পৰা হৈ যিমান আছে মই লগ পাইছোঁ কথা পাতিছোঁ আন্তৰিকতাৰে কথা পাতিছোঁ ভূপেন দাৰ লগতো কথা পাতিছোঁ চিৰনমস্য ব্যক্তি মোৰ কথা পাতিবলৈ মন যায় খোলাকৈ কৈছোঁ 1 ঘণ্টা বা 5 মিনিটেই হওক 1 মিনিটেই হওক পৰেশ বৰুৱা ছাৰৰ লগত মই আলফাত আছিলোঁ যদিও তেওঁ সান্নিধ্য পোৱা নাছিলোঁ আৰু তেওঁ মোলৈ ফোন কৰে মোৰ পৰিবাৰৰ সৈতে কথা পাতে হয় এতিয়াও কথা বতৰা চলি থাকে এতিয়া আজি অলপ দিন তেওঁ আমালৈ ফোন কৰা নাই কিন্তু পৰেশ বৰুৱা ছাৰে মোতকৈও মোৰ পৰিবাৰ অদিতিৰ লগত বহুত কথা পাতে খবৰ লয় তেওঁ খবৰ দিয়ে আৰু পৰেশ বৰুৱা ছাৰে মহাশয়ে যাক বিয়া কৰাইছে মোৰ বন্ধুৰ ৰিলেটিভ পেহী হয় মোৰ ওচৰৰ একেবাৰে গতিকে তেওঁ মোৰ প্ৰায় 27 বছৰৰ পিছত মোলৈ ফোন কৰিছিলে এবাৰ বাংলাদেশৰ পৰা ক'ত আছিল নাজানো মই ভাবিছোঁ বাংলাদেশতে আছে য'তে নহওক গতিকে মই পৰেশ বৰুৱা ছাৰ মহাশয়ৰ লগত
মোৰ কি বিষয়ে আপুনি আলোচনা কৰিব মন যায় তাৰ মই তেওঁৰ মনোজগতখন চাব বিচাৰোঁ যে কি সাহস কিমান মানসিক সবল হ'লে এজন মানুহ মৰি মৰি এনেকৈ জীয়াই থাকিব পাৰে ইমান সমস্যাৰ পিছতো দৃঢ়স্থিতজ্ঞ হৈ থাকিব পাৰে মই অকণমান কথা পাতিব মন যায় কিন্তু ফোনত পাতিছোঁ ফোনত বহুত কথা পাতিছোঁ ফোনত মই শুনিছোঁ বহুত কথা কিন্তু এনেকৈ একদম ব্যক্তিগতভাৱে থিয় হৈ বহি চকুত চকু ৰাখি মই কথা পাতিব বিচাৰোঁ হয় হয় আৰু দাদা এই সমাজৰ যিবিলাক অনিয়ম ব্যভিচাৰ এইবিলাক দেখি থাকিলে আপোনাৰ নাটকৰ কোনটো চৰিত্ৰ হ'বলৈ মন যায় কেতিয়াবা তেনেকুৱা মন আহে জাগে নে যায় কেতিয়াবা এনেকুৱা এটা ভিলেন হৈ যাবলৈ মন যায় খুব ভাল চিটুৱেশ্যন হৈ থাকে সমাজত যেন চব এফালৰ পৰা মুখি কৰি যাওঁ কিন্তুতো নহয় সমাজত তুমি এখন ঢাকোন মাৰি বা ইখন ঢাকোন খোল খাব ইটো সাফৰ খুলি বা দুৰ্নীতিৰ ইটো খবৰ মাৰ গালে ইটো সাফৰ খোল খাব এইটো থাকিবই আছেই গতিকে আমি প্ৰত্যেকেই নিজা নিজা জগতখন ঠিক কৰিলে হয়তো ভাবোঁ পৃথিৱীখন সুন্দৰ হ'ব সেয়াই আৰু গতিকে নাটকৰ মাজেৰে আমি বক্তব্য দিয়ে থাকে আপোনালোকে বক্তব্য দিওঁ সেই বক্তব্যই কাক কিমান ক্ৰীড়া কৰে নাজানো এইবাৰ এখন তপস্যা নাটক চাই কালি মোক কিন্তু বহুত মাক দেউতাকে লগ কৰিছে যে এনেকুৱা নিজৰ ল'ৰা ছোৱালীকেইটাক নেদেখুওৱা হ'ল আজি নাটকখন মিছ কৰিলে হেৰুৱালেহেঁতেন গতিকে নাটকে যিখিনি ক'ব পাৰোঁ কৰি যাম আৰু যিহেতু মই নাটকৰ মাজেৰে কৰিবলৈ আহিছোঁ কাম যিমান দিন পাৰোঁ নাটকৰ মাজেৰে ক'বলৈখিনি কৈ যাম বিশ্বনাথতো তেনেকুৱা ডাইলগ এটা আছে বিশ্বনাথ ডাইলগ আছে ডাইলগটো শুনিম নেকি নিশ্চয় যে মই সদায় জাতিৰ লগত থকা মই জাতিৰ লগত থকা মানুহ মই জাতিৰ লগত আছোঁ আৰু থাকিম মই কোনোদিন কেতিয়াও নিজৰ মানুহখিনিক বিশ্বাসঘাতকতা নকৰোঁ মই বিশ্বাসঘাতক নহয় মই বিশ্বনাথ দাদা বহুত কথা পাতিলোঁ তো আপোনাৰ পৰিয়ালৰ কথা সুধিম বুলি ভাবি আছিলোঁ আপুনি ক'লে তো এতিয়া লাষ্টত অদিতিবোৰ লগত অকণমান প্ৰেমৰ কথা জানি আমি আমাৰ অনুষ্ঠান খাব হয় অদিতিৰ লগত মোৰ বিয়াটো অকণ বেলেগ ধৰণে হৈছিলে মই তেতিয়া সেই বছৰ মই আদিল হুছেইনৰ যতীন বৰা থিয়েটাৰত আছিলোঁ তেতিয়া মই থাকিব দিছিল কলিয়াবৰা এবাৰ মানুহৰ ঘৰত আদিল হুছেইন তেখেতো থিয়েটাৰত আছিলে আমি একেলগতে আছিলোঁ আদিল হুছেইন মই যতীন বৰা পূৰবী শৰ্মা বৃহত্তৰ গ্ৰুপ এটা আছিলে প্ৰশান্ত দা পৰাগ দা হেঙুল আমি প্ৰায় একে সময়তে য'ত থিয়েটাৰত আহিছোঁ একে সময়তে প্ৰায় তাৰপিছতে তেতিয়া মানে এঘৰ মানুহৰ ঘৰত থাকিব দিছিলে থাকিব দিওঁতে মই ৰাতিপুৱা তেতিয়া খুব পঢ়োঁ আৰু মই লিখোঁ বিস্ময়ত মই লিখোঁ তেতিয়া গল্প বিস্ময় তৃষ্ণাটোৰ এইবিলাক মই গল্প লিখোঁ তেতিয়া মই মানে কিবা লিখা কাম কৰি থাকোঁতে আগফালে কেইজনমান ছোৱালীয়ে ইমান হাঁহিছিলে না মই এনেকৈ দুৱাৰখন খুলি চাইছিলোঁ যে মোৰ ফালে পিছ দি পেলাই তিনিজনমান ছোৱালীয়ে এজনী বাচ্চা একেবাৰে খুব হুলস্থুল কৰি হাঁহিছে কিন্তু মই অকণমান অতিষ্ঠ হৈছোঁ মানে মই লিখি আছিলোঁ কিবা এটা ৰাতিপুৱাতে তাৰপিছত গ'ল তেওঁলোকৰ নিজা অধিকাৰ আছে এটা সময়ত মই চাহ খোৱালে মাত্ৰ এজনী ছোৱালীৰ কিমান চক খাই গৈছিলোঁ তাৰমানে এই ছোৱালীজনীৰ সৈতে মোৰ মৃত ভণ্টি ইমানেকে মোৰ ভণ্টি মৃত্যুৰ কেইদিনমানৰ পিছতে গৈছিলোঁ মই মানে সহ্য কৰিব পৰা নাই মই মাকক কৈছিলোঁ যে বেয়া নাপায় যদি ছোৱালীজনী মই এবাৰ চুই চাওঁ নেকি তেওঁ মাকটো অপ্ৰস্তুত হৈছিলে কি কথা কয় ছোৱালীজনী চুই চাব বিচাৰে মৃদুলৈ মই সৰু তাই তেতিয়া ছোৱালী মই এনেকৈ তাইক মূৰত হাতটো ফুৱাইছোঁ তাইক নামটো সুধিছোঁ তাই কৈছে পুতলা ঘৰত পুতলা বুলি মাতে তাই নাম অদিতি গতিকে তেওঁলোকৰ তিনিজনী ছোৱালী ল'ৰা নাছিলে তেনেকৈ এটা চিনাকি হৈ প্ৰতিবাৰেই মই তাইক চাবলৈ যাওঁ যে তাইক মোক একদম ভণ্টি নিচিনাকৈ হয় তাৰপিছত এইটো গৈ যেতিয়া আমি অহা যোৱা মোৰ বাহিলে প্ৰতি বছৰে সিহঁতৰ ঘৰত থাকোঁ অসমতো থাকোঁ কোনো ৰিলেশ্যন নাই আমাৰ মাজত কিন্তু তেওঁলোকৰ ৰিলেশ্যনৰ মানুহে বেয়াকৈ উলিয়াই দিলে যে সেই পুতলাক মৃদুল ভূঞা আহি থাকে নহয় সি বিয়া কৰাব তাই মোক এদিন ক'লোঁ যে এনেকুৱা কথা ওলাইছে মই হ'ব দে বিয়া কৰাই দিম এনেকৈ কৈ দিলোঁ এই যে কৈ দিলোঁ এজন ছোৱালী তেনেকৈ কোৱাৰ পিছত তাইও ফটকৈ তাইক কৰিলে আৰু তাই সঁচাকৈ ভাবিবলৈ ল'লে আৰু এদিন তেওঁলোকৰ ঘৰত প্ৰস্তাৱ দিলোঁ তেওঁলোকে নামানে কাৰণ এইকাৰণে নামানে তেওঁ মোক নিজৰ ল'ৰা হিচাপে সমাজত চিনাকি দিছিলে তাৰপৰা বোলো পলুৱে আনো আৰু
তাৰপৰা পলু আনিবলৈ এদিন তেওঁ গাড়ী চাড়ী লৈ পেলাই মুখত কাপোৰ চাপোৰ পিন্ধাই একদম ওলাই চিনেমা ষ্টাইল একদম চিনেমা ষ্টাইল আৰু একদম সিহঁতৰ আগফালে নামঘৰত লাইট চাইট নুমাই ক'লা কাপোৰ মুখত বান্ধি ভানখন ঘূৰাই লৈছোঁ একদম ভানখন লৈ গৈছে ভান মোৰ তেতিয়া ভান আছিলে ভানখনত কালাৰ আছিল নীলা অদিতিয়ে ৰঙা ভাল পাই কাৰণে ৰঙা কৰি লৈছোঁ এতিয়া মই 14,000 টকা খৰচ কৰি ৰঙা ভানখন কাপোৰ কানি ভৰাই নিছোঁ তাই কিবা বিয়া পলু আনিম আৰু সেইদিনাখন আৰু কেনেবাকৈ ঘৰত কথাটো গম পাই তলা মাৰি থৈছে তাইতো ওলাব নোৱাৰিলে হুলস্থুল অলপ পিছত দেখিছোঁ মই ৰৈ আছোঁ লাইট চাইট নুমাই কোনোবাই মোক খেলা নিচা লাগিছে বহুতো পৰা খেদিছে যেন মই গাড়ী চাড়ী বিৰাট দৌৰিছোঁ ৰাতি গৈ পেলাই মই তেওঁৰ এই তাইকৰ ঘৰত মই ৰাতি মই এনেকৈ দুৱাৰ টুকে জগালোঁ যে মই এনেকৈ অদিতিক পলুৱাই নিবলৈ আহিছিলোঁ তো ধৰা পৰিলে আপুনি কথাটো ক'লোঁ তাৰপিছত মই ভাবিছিলোঁ মই গুচি যাওঁ ইমান এনেকৈতো নহয় আৰু মোক তেওঁলোকে তাৰপৰা ভাবিলোঁ গ'লোঁ অলপ দূৰ তাৰপৰা ভাবিলোঁ নাই এইটো কথাটো ওলাই যাব ওলাই গ'লে মোৰ একো নাই ছোৱালীজনী কি হ'ব তাৰপৰা সেইকাৰণে চব মিনমাত হৈ পেলাই মই তাইক একচুৱেলি দেখুৱাই অনা নিচা হ'ল আৰু মই আচলতে পলুৱাই আনিবলৈ গৈছিলোঁ পিছত বিয়া পাতিলোঁ আৰু সেই সময়কণ ভাল লগা সময় আছিলে এতিয়াও ভাল লগা সময় মই খোলাকৈ কৈছোঁ কাৰণে কৈছোঁ মই নক'লেও সেইটো কথা যিটো সঁচা কথা তাকে কৈছোঁ গতিকে আৰু এতিয়া কিন্তু তাই মোৰ 2টা সন্তানৰ তাই মাতৃ আৰু যথেষ্ট ত্যাগ কৰিছে মোৰ কাৰণে তাই এতিয়া তেখেতেওতো অভিনয় কৰিছিলে আছিলে তাৰপিছত আমি সন্তান জন্ম হোৱাৰ পিছত তাই অকলে ঘৰ চম্ভালে আৰু আমাৰ সৌভাগ্য আমাৰ এজনী ভণ্টি তেওঁলোকৰ 3গৰাকী ছোৱালীটো সৰু ভণ্টি মিমু তাই নাম মিমু তাই একদম বাচ্ছা কালৰ পৰা আমি পাইছোঁ তাই আমাৰ ঘৰত গোটেই ঘৰখনেই মই আমাৰ তালৈ লৈ গ'লোঁ তাৰমানে কি হ'ল মা দেউতাৰ ল'ৰা নাই অলপ বেমাৰী গাটো বেয়া তেওঁলোকক মই একেবাৰে মোৰে ঘৰত গুৱাহাটীতে একদম স্বাধীনভাৱে সংস্থাপন দি দিছোঁ গতিকে চব এতিয়া মোৰ তাতে থাকে আৰু মোৰ ভাল লাগে অদিতিহঁত অকলশৰীয়া নহয় এতিয়া ওপৰে তলে গোটেইখিনি আমাৰে মানুহ তেনেকৈ আছে আৰু অদিতিয়ে বহুত স্বীকাৰ কৰিছে মোৰ কাৰণে বহুত কষ্ট স্বীকাৰ কৰিছে এতিয়া 2টা বাচ্চা সিহঁতে ডাঙৰ কৰিছে মই আপুনিতো টাইম দিব পৰা নাই গতিকে হয়তো ইমান কষ্ট নকৰা হ'লে সিহঁতে ঘৰখনে ইমান চাপোৰ নিদিয়া হ'লে মোৰ মা দেউতাই ইমান চাপোৰ নিদিয়া হ'লে মোৰ ভাই ভনীয়ে চাপোৰ নিদিয়া হ'লে মই হয়তো কেতিয়াবাই থমকি ৰ'লোহেঁতেন গতিকে মোক এতিয়া এনেকুৱাকৈ ছাপোৰ্ট কৰে মই ৰ'বই নোৱাৰোঁ মই যে পিছলৈ চাওঁ এই নাই আগলৈ চা এনেকুৱা হৈ গৈছে তাৰমানে গতিকে তেওঁলোকক মই চিৰকৃতজ্ঞ মোৰ কাৰণে তেওঁলোকৰ কৰণীয়ৰো এটা সীমাবদ্ধতা থাকে তেওঁলোকে বহুত কৰিবলগীয়া আছে মোৰ কাৰণে যিটো মানে আপোনাৰ প্ৰত্যেকগৰাকী পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী নাৰী থাকে সেইটো আপোনাৰ ক্ষেত্ৰত মানে 100% আছে ডেফিনেটলি আছে থাকিবই লাগিব কাৰণ অকলে ঘৰ চম্ভালিব নোৱাৰা হ'লে মই সকলো বাদ দি ঘৰত থাকিব লাগিলেহেঁতেন গতিকে তেওঁলোকে ঘৰ চম্ভালিছে আৰু মই মোৰ জগতখনত আছোঁ সেয়া দাদা ধন্যবাদ বহুত ধন্যবাদ আমি আশা কৰিছোঁ আমাৰ অসমৰ ৰাইজক আপুনি আৰু ধুনীয়া নাটক উপহাৰ দিব অনাগত দিনবোৰত মই চেষ্টা কৰিম আপুনি ধুনীয়া সুস্বাস্থ্য হৈ থাকক ধন্যবাদ আৰু সদায় এনেদৰে হাঁহি মাতি ধুনীয়াকৈ ৰাইজক মইতো হাঁহি থাকিবই বিচৰা মানুহ এটা মই শেষ মুহূৰ্ত এটা কথাই কওঁ আন্তৰিকৰ যি আন্তৰিকতা তাক মই আৰু কেতিয়াও নাপাহৰোঁ আন্তৰিকতা লগতে মোৰ আন্তৰিকতাৰে অসমৰ ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে মৃদুলক জীয়াই ৰাখিছে বুকুৰ মাজত জীয়াই ৰাখক আৰু এই আন্তৰিক নামৰ যিটো আজি মই য'ত থিয় হৈ আছোঁ এটা সৰু আতমটোকাৰী কোঠা এই কোঠাটোৰ পৰাই পৃথিৱীৰ বিভিন্ন প্ৰান্তৰলৈ মানুহৰ মনৰ খবৰবিলাক বিয়পি পৰক তাৰে কামনা কৰিছোঁ দীৰ্ঘায়ু হওক আন্তৰিকৰ আৰু আন্তৰিক কেতিয়াও শেষ হৈ নাযায় কাৰণ আন্তৰিকতা মানুহৰ বুকুৰ বস্তু আৰু নামটো খুব ভাল চিলেকশ্যন হৈছে আন্তৰিক গতিকে আন্তৰিকলৈ মোৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ শুভেচ্ছা জনাইছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ ইয়াৰ লগত জড়িত প্ৰতিজন সদস্যক অভিভাৱকক যাৰ জন্ম যন্ত্ৰণাৰে আন্তৰিকৰ জন্ম হৈছিল তেওঁলোকক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ পুনৰবাৰ অসমৰ ৰাইজক সেৱা জনাইছোঁ সুখাৰে থাকক সমৃদ্ধিৰে থাকক বুকুৰ মাজত মৃদুলক লৈ থাকক নাপাহৰিব ধন্যবাদ দাদা